Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান যেটো আমাৰ ASRLM বুলি কোৱা হয় তো তাৰ যিখিনি ডমেইন স্পেসিফিক কোৱেশ্চন এৰাইজ হয় তো সেই ইম্পৰ্টেন্ট পইণ্ট বিলাক টপিক বিলাক বা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে গতিকে আপোনালোকে ব্লক লেভেল ডিস্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলৰ যিকোনো পদবীৰ কাৰণে যদি আপোনালোকে পৰীক্ষাত বহে ডমেইন স্পেসিফিক কোৱেশ্চন যেটো সেগমেন্ট থাকে তো ডমেইন স্পেসিফিক আপোনালোকে এই যিখিনি পইণ্ট থাকিব ইয়াৰ পৰা কোৱেশ্চনছ পাব ঠিক আছে তো আই গ্যাৰান্টি কি আপোনালোকে 90% কোৱেশ্চন ইয়াৰ পৰা পাব ঠিক আছে 90% কোৱেশ্চন ইয়াৰ পৰা পাব বাকি 10% যদি পায় ইয়াৰ লগত আনুষংগিক মিল থকা কিছুমান কথা সুধিব পাৰে কিন্তু আই গ্যাৰান্টি কি আপোনালোকে ইয়াৰ পৰা বহুখিনি কোৱেশ্চন পাব ইনফ্যাক্ট ইন্টাৰভিউটো আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা বহুখিনি লাভ হ'ব ঠিক আছে সো আমি ভিডিঅ'টি স্টাৰ্ট কৰিছো তো ইয়াত খুদা হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NRLM এণ্ড ASRLM গতিকে মই ভাবো আপোনালোকে পৰিচিত হয় ASRLM হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অৰ্থাৎ হৈছে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন আৰু যাৰ সেন্ট্ৰেল লেভেলত যাক কোৱা হয় নেশনেল ৰুৰেল লাইভলিহুড মিছন ঠিক আছে তো NRLM তো সেন্ট্ৰেলত কোৱা হয় ইয়াত থাকে নেশনেল মিছন মেনেজমেন্ট ইউনিট ঠিক আছে এটো হয় আমাৰ দিল্লীত অৱস্থিত হয় বৰ্তমান তো নেশনেল মিছন মেনেজমেন্ট ইউনিট যেটো হয় তো তাৰ অধীনত যিবিলাক ষ্টেট থাকে তো বিভিন্ন ষ্টেটত তেওঁলোকৰ ষ্টেট ৰুৰেল লাইভলিহুড মিছন থাকে তো ঠিক একেদৰে অসমৰ যেটো ষ্টেট ৰুৰেল লাইভলিহুড মিছন হয় সেইটো হয় আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন আৰু তাক কোৱা হয় ASRLM ঠিক আছে তো বিভিন্ন ষ্টেটত থাকে ইউটি বিলাকতো থাকে তো অসমত তাক ASRLM বুলি কোৱা হয় সিম্পলি ঠিক আছে তো আমি এতিয়া যদি ব্যাকগ্ৰাউণ্ড চাও যে কেনেকে ASRLM ৰ উৎপত্তি হল ঠিক আছে তো প্ৰথমতে আমি যদি চাও যেটো আমাৰ বৰ্তমানৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্ট তো এই পঞ্চায়ত PNRD ডিপাৰ্টমেন্টে প্ৰথম 1978 ত আৰম্ভ কৰিছিল IRDP ঠিক আছে তো এইটো বিভিন্নবাৰ আমি দেখিছো যে পৰীক্ষাটো খুদা হয় বা ইন্টাৰভিউটো খুদা হয় সো ইয়াৰ ফাৰ্স্ট বিগিনিং বুলি ক'লে আমি ক'ব লাগিব IRDP ইন্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেন্ট প্ৰগ্ৰাম ঠিক আছে আৰু যেটো আৰম্ভ হৈছিল 1978 ত আৰু ফুললি ইমপ্লিমেন্ট হৈছিল 1980 ঠিক আছে তো এই যেটো IRDP আছিল ইয়াৰ মূল অবজেক্টিভ কি আছিল যে ইয়াৰ মূল অবজেক্টিভ আছিল সেলফ ৰিলায়েন্ট ঠিক আছে সেলফ ৰিলায়েন্ট অৰ্থাৎ আত্মনিৰ্ভৰ ঠিক আছে তো ইয়াত এমপ্লয়মেন্ট অপৰচুনিটিজ প্ৰদান কৰা হৈছিল ৰুৰেল পুৱাৰ যিখিনি আছিল তো তেওঁলোকক অৰ্থাৎ আমাৰ গ্ৰামাঞ্চলৰ যিখিনি দুখীয়া আছিল তেওঁলোকক যাতে সংস্থাপনৰ জৰিয়তে তেওঁলোকক আত্মনিৰ্ভৰ কৰি তুলিব পাৰে তো সেইটো উদ্দেশ্য আছিল প্ৰধানকৈ তো তাৰ পিছত যদি আমি চাও 1999 ত আকৌ এই আঁচনিটোকে আকৌ ৰিনেম কৰা হয় বা নতুনকৈ বনোৱা হয় তাক কোৱা হয় SGSY অৰ্থাৎ স্বৰ্ণ জয়ন্তী গ্ৰামীণ স্বৰোজগাৰ যোজনা ঠিক আছে আৰু যদি SGSY হেতুৰ অবজেক্টিভ কি আছিল ইয়াত আছিল সেলফ ৰিলায়েন্ট এজ ওয়েল এজ এন্টাৰপ্ৰেনিয়ৰশিপ ঠিক আছে এজ ওয়েল এজ এন্টাৰপ্ৰেনিয়ৰশিপ মানে ব্যৱসায়িক ভিত্তিক অৰ্থাৎ এন্টাৰপ্ৰেনিয়ৰ মানে আপোনালোকে নিশ্চয় জানে যে যোনে নিজে নিজৰ ষ্টাৰ্টআপ বা নিজে নিজৰ এন্টাৰপ্ৰাইজ আৰম্ভ কৰে তো ইয়াৰ দুটা উদ্দেশ্য আছিল প্ৰথম আছিল IRDP সেলফ ৰিলায়েন্ট বা আমাৰ আত্মনিৰ্ভৰ আৰু যেটো আমাৰ SGSY তাৰ আছিল যে সেলফ ৰিলায়েন্ট along with এন্টাৰপ্ৰেনিয়ৰশিপ অৰ্থাৎ তাত লোকসকলে যাতে নিজে এন্টাৰপ্ৰাইজ নিজে বিল্ড কৰে নিজে ষ্টাৰ্টআপ বিল্ড কৰে তো সেইখিনি সুবিধা কৰি দিয়াৰ কাৰণে এই বিশেষ আঁচনিটো লঞ্চ কৰা হৈছিল আৰু হেকত বৰ্তমান যেটো চলি আছে হেতু 2011 ত ষ্টাৰ্ট হৈছে হেতু হৈছে নেশনেল ৰুৰেল লাইভলিহুড মিছন তো নেশনেল ৰুৰেল লাইভলিহুড মিছনত বেসিক্যালি সেলফ হেল্প গ্ৰুপৰ জৰিয়তে তো আমাৰ যেটো প্ৰাইম বস্তু হয় সেলফ হেল্প গ্ৰুপ তো ইয়াৰ জৰিয়তে কি হয় যেখিনি ৰুৰেল হাউজহোল্ড আছে যেখিনি দুখীয়া ফ্যামিলি আছে তো তেওঁলোকৰ প্ৰতিটো ফ্যামিলিৰ পৰা এগৰাকীকে সদস্য ঠিক আছে তো বেসিক্যালি টাৰ্গেটেড গ্ৰুপ কোন হয় উইমেন মহিলাখিনিক ইয়াত টাৰ্গেট কৰি লোৱা হয় আৰু তেওঁলোকৰ জৰিয়তে যাতে ফ্যামিলিৰ ইনকামটো যাতে ডাবল বা ট্ৰিপল কৰিব পৰা যায় এনুৱেলি তো সেইখিনি উদ্দেশ্য ৰখা হয় নেশনেল ৰুৰেল লাইভলিহুড মিছনত ঠিক আছে তো নেশনেল ৰুৰেল লাইভলিহুড মিছনৰ ভিতৰতে আহে আমাৰ ASRLM অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ৰাইট মই ভাবো এইখিনি কথা আপোনালোকৰ ক্লিয়াৰ তো ইন্টাৰভিউত খুদিব পাৰে যে প্ৰথম কি আছিল আমাৰ যেটো ASRLM ৰ আমি যদি কও যাও তেতিয়া হলে আৰম্ভণি কেতিয়া হয় 2011 ত কিন্তু তাৰ আগতে কি আছিল SGSY আছিল ঠিক আছে তো ইয়াটো গুড হৈছিল ইয়াটো আত্মসহায়ক গোট যেটো কোৱা হয় সেলফ হেল্প গ্ৰুপ আছিল কিন্তু তাত বৰ্তমানৰ নিচিনা নাছিল ঠিক আছে তো বৰ্তমানত যেনেকুৱা আমি বেসিক্যালি আমি চাও সোশ্যাল এণ্ড ইকোনমিক আপলিফমেন্টে হৈছে প্ৰধান উদ্দেশ্য তো ইয়াত এন্টাৰপ্ৰাইজ প্ৰমোশনো থাকিব পাৰে ইয়াত সেলফ ৰিলায়েন্টও থাকিব পাৰে গোটেইখিনি থাকিব পাৰে তো এটো এটা ওভাৰঅল ইন্টিগ্ৰেটেড এটা মিছন হয় যত বেসিক্যালি মেইন উদ্দেশ্য হৈছে সোশ্যাল এণ্ড ইকোনমিক আপলিফমেন্ট ঠিক আছে তো আপোনালোকে মনত ৰাখিব অকল ইকোনমিকে নহয় যে মহিলাসকল
সঞ্চয় কৰিব বা তেওঁলোকে ঋণ ল'ব বা ঋণ প্ৰদান কৰিব আনুক তো সেইখিনি অকল নহয় যে ইয়াত ইকনমিক এজ ৱেল এজ ছ'চিয়েল তো এইটো শব্দ বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকক কেতিয়াবা ইণ্টাৰভিউটো সুধিব পাৰে তো মনত ৰাখিব সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন যিখিনি তো সেইখিনি হৈছে মূল উদ্দেশ্য ঠিক আছে সো আমি আগবাঢ়িম আৰু ডিটেইলছত আমি কথা পাতিম যেতিয়া আমি পইণ্টবিলাক পাম তো এতিয়া যদি আমি চাওঁ যিখিনি মিছন মেনেজমেণ্ট ইউনিট তো আমাৰ চেন্ট্ৰেল লেভেলত থাকে নেশ্যনেল মিছন মেনেজমেণ্ট ইউনিট যোনে ছুপাৰভাইজ কৰে আমাৰ ষ্টেট মিছন মেনেজমেণ্ট ইউনিটক ঠিক আছে আৰু আমাৰ যেটো ষ্টেট মিছন মেনেজমেণ্ট ইউনিট হয় সেইটো অৱস্থিত হয় গুৱাহাটীত ঠিক আছে পাঞ্জাৱৰ অৱস্থিত হয় ষ্টেট মিছন মেনেজমেণ্ট ইউনিট তো এটা ষ্টেট মিছন মেনেজমেণ্ট ইউনিটৰ অধীনত ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিটবিলাক থাকে তো এখন ষ্টেটত যিমানখন ডিষ্ট্ৰিক্ট থাকে তো সেই হিচাপে সিমানটা ডিষ্ট্ৰিক্ট মেনেজমেণ্ট ইউনিট থাকে সাধাৰণতে ঠিক আছে আৰু যদি কোনোবা ডিষ্ট্ৰিক্টৰ নাথাকে তেতিয়াহ'লে সেই ডিষ্ট্ৰিক্টখনক আন ডিষ্ট্ৰিক্টখনৰ অধীনত সেই ডিষ্ট্ৰিক্টখনে কৰ্মৰত হৈ থাকে এটা সময়লৈকে পিছলৈকে যদি ইন্টেনসিভ হয় তেতিয়াহ'লে তাৰ অধীনত আহি যায় নিজৰ ডিষ্ট্ৰিক্টখনৰ অধীনত ঠিক আছে তো বৰ্তমানলৈকে তো আমাৰ গোটেইখিনি ডিষ্ট্ৰিক্টে ইন্টেনসিভ হয় অসমত তো আমি যদি চাওঁ এজ অফ নাও আমি যদি চাওঁ ৰিপৰ্ট মতে বা তেওঁলোকৰ Asrlm যেটো অফিচিয়েল ওয়েবসাইট হয় হেতু মতে 33 ডিস্ট্ৰিক্ট আছে কিন্তু আমি ক'ব লাগিব বৰ্তমান 35 হ'ব কাৰণ ইয়াত তামুলপুৰ আৰু বজালি দুটা সোমাই গৈছে তো ইয়াতে বহুতে ক্লেইম কৰিব যে বজালি আৰু তামুলপুৰটো ডিস্ট্ৰিক্ট কাটি দিয়া হৈছে কিন্তু ষ্টিল বজালি আৰু তামুলপুৰ ডিস্ট্ৰিক্ট Asrlmৰ ক্ষেত্ৰত বা NRLMৰ ক্ষেত্ৰত কিন্তু কটা নাই ঠিক আছে তো এজ অফ নাও আপোনালোকক ইন্টাৰভিউত খুলিলে 35 ক'ব পাৰে আৰু যদি ব্লকৰ কথা সোধা হয় 219টা ব্লক আছে ঠিক আছে গোটেই অসমত আন্ডাৰ Asrlm ৰাইট তো মই আৰু এটা নকলো ব্লক মিছন মেনেজমেণ্ট ইউনিট ডিস্ট্ৰিক্টৰ তলত থাকিব ব্লক ৰাইট তো এটা ডিস্ট্ৰিক্টত বিভিন্ন ব্লক থাকিব পাৰে 10টাও থাকিব পাৰে 5টাও থাকিব পাৰে তো সেইটো ডিপেন্ড কৰে এৰিয়া ওয়াইজ ৰাইট তো এইটো হয় আমাৰ মেইন যেটো ট্ৰি সো নেশ্যনেল মিছন মেনেজমেণ্ট ইউনিট থাকিব ষ্টেট মিছন মেনেজমেণ্ট ইউনিট থাকিব ডিস্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট থাকিব আৰু ব্লক মিছন মেনেজমেণ্ট ইউনিট থাকিব ৰাইট তো ইয়াত যদি আকৌ আমি অকমান ডিটেইলছত চাওঁ তেতিয়াহ'লে নেশ্যনেল মিছন মেনেজমেণ্ট ইউনিটৰ কথা মই নকওঁ তো আমি যদি চাওঁ ষ্টেট মিছন মেনেজমেণ্ট ইউনিট ইয়াত এগৰাকী ষ্টেট মিছন ডিৰেক্টৰ থাকে ঠিক আছে তাৰোপৰি ডেপুটি ষ্টেট মিছন ডিৰেক্টৰ থাকে তাৰোপৰি চিফ অপাৰেটিং অফিচাৰ থাকে CEO থাকে ৰাইট আৰু SPM বিলাক থাকে ষ্টেট প্ৰজেক্ট মেনেজাৰ আৰু বিভিন্ন পদবী থাকে তো মুখ্যতে এইখিনি থাকে তাৰ পিছত ডিস্ট্ৰিক্টত যেনেকৈ প্ৰধান হয় তেখেত হৈছে ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ তাৰ পিছত থাকে ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ৰাইট আৰু ঠিক একেদৰে ব্লকত থাকিব ব্লক প্ৰজেক্ট মেনেজাৰ আৰু ব্লক কোঅৰ্ডিনেটৰ একাউণ্টেণ্ট ঠিক আছে এইবিলাক থাকিব MIS থাকিব তো এনেকুৱা ধৰণৰ হয় গোটেই মিছন মেনেজমেণ্ট ইউনিট ট্ৰিটোত ৰাইট তো এতিয়া আমি যদি আগবাঢ়ো ইয়াতে এটা কোৱেশ্চন ইয়াতে সোধা হৈছে হোৱাট ইজ ডে NRLM ৰাইট তো আমি যদি NRLM যেটো নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন ইয়াক যদি আমি প্ৰধানকৈ বিভক্ত দুটা ভাগত ভগাব পাৰো এটা হৈছে আমাৰ ডে NRLM ৰাইট সো এই ডে NRLM কে হেতু সোধা হৈছে এণ্ড ইট ইজ দীনদয়াল অন্ত্যোদয় যোজনা নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন সো দীনদয়াল অন্ত্যোদয় যোজনা নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন এটো এটা প্ৰধান ভাৰ্টিকেল হয় এটা প্ৰধান সেগমেন্ট হয় আৰু এটা হৈছে DDU-GKY সো DDU-GKY কি হয় যদি আমি চাও দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা ৰাইট আৰু ইয়াক স্কিল বুলিও কোৱা হয় স্কিল মনত ৰাখিব ৰাইট আৰু এই সেগমেন্টটো প্ৰধানকৈ লাইভলিহুড বুলি কোৱা হয় সো লাইভলিহুড মানে ইয়াত যিখিনি জীৱিকা জড়িত যিখিনি কাৰ্যকলাপ থাকে আমাৰ ক্যাপাসিটি বিল্ডিং অৰ্থাৎ প্ৰশিক্ষণ হওক অথবা ইনষ্টিটিউশন বিল্ডিং অথবা সোশ্যাল মোবিলাইজেশন গোটেইখিনি ইয়াত থাকে ডে NRLMত থাকে আৰু DDU-GKY কি থাকিব প্ৰধানকৈ স্কিল ডেভেলপমেন্ট যিখিনি আমাৰ আপোনালোকে নিশ্চয় শুনিছে DDU-GKY অথবা ৰুৰেল সেল্ফ এমপ্লয়মেন্ট ট্ৰেইনিং ইনষ্টিটিউট RCT তো ইয়াৰ জৰিয়তে যিখিনি নিবনুৱা যুৱক যুৱতী থাকে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু তাৰ পিছত তেওঁলোকক সংস্থাপন প্ৰদান কৰা হয় ঠিক আছে সো মই ভাবো আপোনালোকে গম পালে যে NRLMৰ দুটা প্ৰধান কম্পোনেন্ট থাকে এটা হৈছে ডে NRLM যেটোত প্ৰধানকৈ আমাৰ সেল্ফ হেল্প গ্ৰুপখিনিৰ কাৰ্যকলাপ চোৱা হয় ঠিক আছে তেওঁলোকৰ লগত জড়িত কাৰ্যকলাপখিনি চোৱা হয় আৰু আন এটা হৈছে DDU-GKY যিখিনিত ইউথ যিখিনি হয় ৰুৰেল আনএমপ্লয়েড ইউথ যিখিনি হয় তো তেওঁলোকৰ লগত জড়িত কাৰ্যকলাপখিনি চোৱা হয় দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা ৰাইট তো আপোনালোকে নিশ্চয় আৰু এটা আঁচনি শুনিছে PMKVY প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা তো হেনেকুৱাই হয় খালি DDU-GKY কি হয় NRLM হয় ঠিক আছে ইট ইজ অফ NRLM ৰাইট তো এতিয়া আমি আৰু আগবাঢ়িম ইয়াতে সিম্পলি সোধা হৈছে হোৱাট ইজ DDU-GKY and it is দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা তো কৌশল মানে কি হয় ইয়াত কৌশল মানে কোৱা হৈছে স্কিল ঠিক আছে স্কিল সো আপোনালোকক ইন্টাৰভিউত ডাইৰেক্ট সুধিব পাৰে হোৱাট ইজ স্কিল ঠিক আছে স্কিল কাক কোৱা হয়
ঠিক আছে সো দীনদয়াল উপাধ্যায় আপোনালোকে নিশ্চয় জানে এগৰাকী লোক তেখেতক ডেডিকেট কৰা হৈছে গ্ৰামীণ মানে হৈছে গ্ৰাম্যাঞ্চল যোজনা মানে হৈছে আঁচনি বা স্কিম সো কৌশল মানে হৈছে স্কিল ৰাইট এণ্ড স্কিল কাক কোৱা হয় অসমীয়াত কোৱা হয় দক্ষতা ৰাইট দক্ষতা তো দক্ষতা কাক কোৱা হয় এগৰাকী ব্যক্তিৰ যিখিনি কেপাচিটি হয় ৰাইট তো সেইখিনিকে কোৱা হয় স্কিল বা কৌশল এটা এগৰাকী লোকে যদি ভালকৈ গান গাব জানে ইট ইজ হি স্কিল ৰাইট কোনোবাই যদি ভালকে কিবা এটা বস্তু বজাব জানে বা কোনোবাই যদি ভালকে কিবা এটা বস্তু লাইক এগৰাকী লোকে যদি ইলেক্ট্ৰিচিয়ান হয় তেখেতৰ সেইটোৱে স্কিল যে তেখেতে ইলেক্ট্ৰিচিটিৰ কাম জানে ঠিক আছে কোনোবা এগৰাকী মহিলাই ভালকৈ চিলাই কৰিব জানে ইট ইজ হাৰ স্কিল ৰাইট তো সেই যিখিনি স্কিল থাকে সেইখিনি মানুহে কেতিয়াও জন্মগতভাৱে লৈ নাহে তো স্কিলখিনি কি কৰা হয় বিল্ড কৰা হয় স্কিলখিনি একুৱাৰ্ড কৰা হয় তো আমাৰ এই যিটো আঁচনি দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা তো ইয়াৰ অধীনত কি কৰা হয় এই যিখিনি যুৱক যুৱতী আছে আৰু বেছিকেলি মনত ৰাখিব 18 to 35 ইয়াৰ্ছ ৰাইট তো 18 পৰা 35 বছৰ বয়সৰ যিখিনি শিক্ষিত বা আংশিকভাৱে শিক্ষিত যুৱক যুৱতী থাকে ইয়াত সাধাৰণতে 8 পাছৰ পৰা ষ্টাৰ্ট হয় 8 পাছ তো আপ টু মাষ্টাৰ ডিগ্ৰীলৈকে থাকে ঠিক আছে তো আপ টু মাষ্টাৰ ডিগ্ৰীলৈকে থাকে ইয়াত যিখিনি শিক্ষিত যুৱক যুৱতী নিবনুৱা বা ইয়াত মহিলাও যাব পাৰে তাত কোনো কথা নাই অকল যুৱক যুৱতী বুলিয়ে নহয় তো তেওঁলোক যদি 18 পৰা 35 ইয়াৰ্ছৰ ভিতৰত হয় আৰু তেওঁলোক যদি বিপিএল ফেমিলিৰ পৰা বিলং কৰে ঠিক আছে সো ৰিকুৱাৰমেণ্ট কি হ'ব লাগিব তেওঁলোকৰ বিপিএল কাৰ্ড থাকিব লাগিব তেতিয়াহ'লে তেওঁলোকে এই যিটো বিনামূলীয়া প্ৰশিক্ষণ হয় গভৰ্ণমেণ্টৰ তো এইটো এভেইল কৰিব পাৰিব আৰু যাৰ জৰিয়তে তেওঁলোকে সংস্থাপন লাভ কৰে ঠিক আছে বিভিন্ন ক্ষেত্ৰত টেকনিকেল যিবিলাক লাইন যেনেকৈ আমি ক'ব পাৰোঁ ইয়াক কোৱা হয় আপোনালোকে ইয়াত দেখিছে এইটো হয় ISMO ইণ্ডাষ্ট্ৰিয়েল সুইং মেচিন অপাৰেটৰ ৰাইট ঠিক একেদৰে আমাৰ থাকে FNB থাকে ফুড এণ্ড বিভৰেজ তো যিবিলাক হোটেল মেনেজমেণ্ট বুলি কোৱা হয় ইয়াত হোটেলত প্লেচমেণ্ট দিয়া হয় ঠিক একেদৰে কম্পিউটাৰ অপাৰেটৰ থাকে CRM থাকে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ থাকে ঠিক আছে ডাটা এণ্ট্ৰি অপাৰেটৰ থাকে তো এনেকুৱা বিভিন্ন তেওঁলোকৰ ট্ৰেড থাকে আৰু সেই ট্ৰেডবিলাকত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু সেইমতে তেওঁলোকক 3 মহীয়া বা 6 মহীয়া এনেকুৱা এটা বিশেষ প্ৰশিক্ষণৰ পিছত তেওঁলোকক সংস্থাপন প্ৰদান কৰা হয় সো ইট ইজ বেচিকেলি DDUGKY পিছত আমি আৰু পাম তাত আমি ডিটেইলছত অকণমান আৰু আলোচনা কৰিম সো ইয়াতে সোধা হৈছে when did ASRLM started in Assam সো ASRLM কেতিয়া আৰম্ভ হৈছিল অসমত ইট ইজ ইন 11th of November 2011 তো মনত ৰাখিবলৈ কি ভাল যে 11 ঠিক আছে এনেকৈ মনত ৰাখিব 11 নৱেম্বৰ 2011 ৰাইট সো নেক্সট ইয়াতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে হু ডিজাইন দ্য লগো অফ ASRLM তো আপোনালোকে দেখিছে লগো দুটা হয় এটা অসমীয়াত আছে এটা ইংৰাজীত আছে তো এই যিটো লগো হয় এই লগোটো কোনে ডিজাইন কৰিছিলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এণ্ড ইট ইজ বাই Mr. D. Udaya Kumar, right? Mr. D. Udaya Kumar, who is an associate professor of IIT Guwahati, and if I am not wrong, he is the current head of the Department of Design Department, right? HOD. So তেখেতে কি কৰিছিল আমাৰ যেটো ৰূপী সাইন হেটো ডেভেলপ কৰিছিল তো মনত ৰাখিব আমাৰ যেটো ৰূপী সাইন হয় তো সেই ৰূপী সাইনটো কিন্তু 2010 তে ডেভেলপ কৰা হয় আৰু হেটো তেখেতে কৰিছিল সো আপোনালোকক কেতিয়াবা ইন্টাৰভিউত এটো সুধিব পাৰে যে আমাৰ যেটো ASRLM হয় ASRLM ৰ লগোটো কোনে ডিজাইন কৰিছিল আৰু তেখেত হৈছে মিস্টাৰ ডি উদয়া কুমাৰ ৰাইট আৰু তেখেত IIT বম্বেৰ পৰা মাষ্টাৰ্ছ হয় আৰু বৰ্তমান তেখেতে IIT গুৱাহাটীৰ কি হয় এগৰাকী এছ'চিয়েট প্ৰফেছৰ তথা HOD হয় ডিজাইন ডিপাৰ্টমেণ্টৰ তো তেখেতে কি কৰিছিল 2010 চনত তেখেতে ইণ্ডিয়ান ৰূপী সাইনটো ডিজাইন কৰিছিল তো মনত ৰাখিব হেতু কথা ঠিক আছে সো again question where is SMME or Asrlm located to ASRLM or যেটো state mission management unit হেতু ক'ত অৱস্থিত হয় আৰু হেতু হয় আমাৰ শিৱনাথ গগৈ পথ ইন পাঞ্জাবাৰী গুৱাহাটী ৰাইট তো এতিয়া আমি অকমান আকৌ ASRLM ৰ বিষয়ে চাই লম ANRLM is being implemented in Assam by Assam State Rural Livelihood Mission Society with the objective laid down by ANRLM for enhancing the social and economic empowerment of the rural poor of Assam. It is an independent and autonomous body under the Society Registration Act of 21 of 1860. তো যেটো Society Registration Act 21 of 1860 ইয়াৰ অধীনত registered এটা society হয় and established by Panchayat and Rural Development Department, Government of Assam on 11th of November 2011. তো সেয়ে হয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন সোসাইটি তো বৰ্তমান ইয়াক আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন বুলি জনা যায় তো যেতিয়া ৰেজিষ্টাৰ হৈছিল তেতিয়া সোসাইটি ASRLMS আছিলে তো সেইটো এটা সোসাইটি হয় আন্ডাৰ দা সোসাইটি ৰেজিষ্ট্ৰেচন এক্ট অফ 21 অফ 1860 ৰাইট আৰু যদি আমি চাবলৈ যাওঁ ইয়াৰ যেটো গভৰ্নিং বডি হয় তো তাৰ চেয়াৰপাৰসন কোন হয় অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ৰাইট এণ্ড প্ৰিন্সিপাল সেক্ৰেটাৰী এগৰাকী থাকে আৰু তেখেত
কোন হয় তেখেত মেম্বাৰ কনভেনাৰ হয় ৰাইট ASRLM ৰ সো এইখিনি তথ্য আপোনালোকে মনত ৰাখিব আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিছুমান তথ্য পঢ়িব পাৰে বিফৰ ইন্টাৰভিউ ঠিক আছে তো এইখিনি ৰিটেনৰ কাৰণে সাফিচিয়েন্ট হয় বাট ইন্টাৰভিউৰ সময়ত আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে ৱেবছাইট সো अगेन কোৱেশ্চন হোৱাট ইজ SHG মই অলৰেডি কৈ আছিলো যে SHG মানে হৈছে সেলফ হেল্প গ্ৰুপ ৰাইট তো সেলফ হেল্প গ্ৰুপ মানে কি হয় আত্ম সহায়ক গোট সেলফ মানে হৈছে আত্ম হেল্প মানে সহায়ক অৰ্থাৎ আমি গম পাও যে সেলফ হেল্প গ্ৰুপৰ অৰ্থ এটো হয় যাতে নিজে নিজক সহায় কৰিব পাৰে বিপদৰ সময়ত বা বিভিন্ন সময়ত তো আমাৰ বেসিক্যালি সেলফ হেল্প গ্ৰুপৰ কনসেপ্টটো কি হয় তেওঁলোকে এটা 10ৰ পৰা 20 জনীয়া মেম্বাৰৰ এটা গোট থাকিব তো তেওঁলোকে নিজৰ মাজত কি কৰিব ইন্টাৰলেন্ডিং কৰিব তেওঁলোকে সেভিংস কৰিব আৰু যেতিয়া প্ৰয়োজন হয় তেওঁলোকে সেই পইচা ঋণ লব বা তেওঁলোকে সেই পইচাৰে কি কৰিব বিভিন্ন লাইভলিহুড এক্টিভিটিজ বা বিভিন্ন জীৱিকামূলক কাৰ্যকলাপ তেওঁলোকে কৰিব ৰাইট তো তাৰ জৰিয়তে তেওঁলোকে যাতে তেওঁলোকৰ যেটো এনুৱেল ইনকাম বা তেওঁলোকৰ যেটো মান্থলি ইনকাম তো সেইটো যাতে ইনক্ৰিজ কৰিব পাৰে বা তেওঁলোকে সমাজত যাতে এটা স্থান পায় তেওঁলোকে এটলিষ্ট আমি আগত দেখিছিলো আমাৰ সোশ্যাল এটা বেৰিয়াৰ আছিল যে মহিলাসকল বাহিৰত ওলাই আহিব নোৱাৰে বিভিন্ন অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ নকৰে বা আমি যদি চাও পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগতে অথবা আমাৰ বিভিন্ন ক্ষেত্ৰত ব্লগৰ লগত বা বিভিন্ন সমাজৰ বিভিন্ন কাৰ্যকলাপত তেওঁলোকে সদায় পিছত থকা আছিল এটা সময়ত তো এই যেটো সেলফ হেল্প গ্ৰুপৰ কনসেপ্ট হয় ইয়াৰ জৰিয়তে কি হয় মহিলাখিনি বাহিৰলৈ ওলাই আহে আৰু তেওঁলোকে অৰ্থনৈতিক তথা সামাজিকভাৱে তেওঁলোকে কি হয় আত্মনিৰ্ভৰ হয় ঠিক আছে তো ইন্ডিপেন্ডেন্ট হয় দ্যাট ইজ ইট ইজ দ্য মেইন অবজেক্টিভ অফ this mission right তো তাৰ পিছত যদি আমি চাও the concept of SHG first started in which country তো এটো বিভিন্নবার খুদা হয় ইন্টারভিউটো খুদা হয় মনত ৰাখিব and it is not in India it is in Bangladesh remember তো self help গ্ৰুপৰ কনসেপ্টটো প্ৰথম বাংলাদেশত আৰম্ভ হৈছিল right so again it is a question of ASRLM say what is a VO খুদিব পাৰে আপোনালোক এটা VO কি হয় so VO মানে হৈছে village organization right village organization অৰ্থাৎ ইয়াক অসমীয়াত কোৱা হয় গ্ৰাম্য সংগঠন right তো এতিয়া যদি আপোনালোকে চাই এটা SHG আৰু এটা VO ৰ মাজত ডিফাৰেন্স কি হয় SHG এটা 10 জনীয়া 10ৰ পৰা 15 আছিল এটা 20 লৈকে ইনক্ৰিজ কৰা হৈছে 10ৰ পৰা 20 জনীৰ ভিতৰত ইয়াৰ সদস্য থাকিব পাৰে right এটা SHG কিন্তু এটা VO কি হয় এটা VO আমি ক'ব পাৰো it is a mega SHG ঠিক আছে বা সুপাৰ SHG বুলি ক'ব পাৰো যত কি হ'ব 10ৰ পৰা 25টা SHG লগ হ'ব ৰাইট তো ভিও কি হয় এটা এনলাৰ্জ SHG হয় ভিওৰ অবজেক্টিভ একে হয় অলমোস্ট কিন্তু এটা ভিও কি হয় ভিওত এখন গাঁৱৰ বা এটা বিশেষ এৰিয়াৰ তো তাত থকা যিখিনি SHG আছে সেলফ হেল্প গ্ৰুপ আছে তো সেইখিনিক যেতিয়া আমি লগ লগাই দিও সেইখিনিক যেতিয়া আমি এটা গোট বনাই দিও তাক কোৱা হয় ভিলেজ অৰ্গানাইজেশ্যন right I think I'm clear to you so village organization eta ki hoy eta dangor SHG hoy jot 10 পৰা 25 টা SHG থাকিব পাৰে maximum 25 টা আৰু minimum 10 টা right আৰু ঠিক একেদৰে ইয়াতো কি থাকিব প্ৰেসিডেন্ট থাকিব সেক্ৰেটাৰি থাকিব তো SHG এটাত বেসিক্যালি কি থাকে প্ৰেসিডেন্ট সেক্ৰেটাৰি আৰু বুক কিপাৰ মনত ৰাখিব এটা যেটো গোট হয় আত্মসহায়ক গোট তাত কোন কোন থাকে প্ৰেসিডেন্ট সেক্ৰেটাৰি আৰু বুক কিপাৰ থাকে ঠিক আছে এই তিনি গৰাকী হয় অফিস বিয়াৰাৰ ঠিক একেদৰে এটা ভিলেজ অৰ্গানাইজেশ্যনত কোন কোন থাকে যে প্ৰেসিডেন্ট থাকিব সেক্ৰেটাৰি থাকিব তাৰ পিছত কি থাকিব ভাইস প্ৰেসিডেন্ট থাকিব জয়েন্ট সেক্ৰেটাৰি থাকিব আৰু ট্ৰেজাৰাৰ থাকিব ঠিক আছে তো এলোকক কি বুলি কোৱা হয় অফিস বিয়াৰাৰ বুলি কোৱা হয় ৰাইট অফিস বিয়াৰাৰ আৰু এগৰাকী বুক কিপাৰো থাকে তাৰ লগত তো অফিস বিয়াৰাৰ 5 গৰাকী হয় বুক কিপাৰ এগৰাকী হয় ঠিক আছে এই যেটো কনসেপ্ট এইখিনি সেম CLF ৰ ক্ষেত্ৰটো আগলৈ আমি CLF পাম CLF ৰ ক্ষেত্ৰটো একে হ'ব প্ৰেসিডেন্ট সেক্ৰেটাৰি ভাইস প্ৰেসিডেন্ট জয়েন্ট সেক্ৰেটাৰি ট্ৰেজাৰাৰ আৰু এগৰাকী থাকে বুক কিপাৰ বাট অবি বুলি ক'লে অফিস বিয়াৰাৰ বুলি ক'লে এই 5 গৰাকীক আমি বুজি পাম প্ৰথম 5 গৰাকী বুক কিপাৰ গৰাকী অবি নহয় ৰাইট তো এতিয়া আকৌ অকমান ডিটেইলছত যদি মই কওঁ যে এটা ভিলেজ অৰ্গানাইজেশ্যনত কি হয় মনত ৰাখিব প্ৰতিটো SHG ৰ পৰা প্ৰতিনিধিত্ব কৰে দুগৰাকীকে নৰমালি ঠিক আছে যদি আমি মানি ললো যে 10টা SHG আছে তেতিয়া হলে 10টা SHG ৰ পৰা 100 জনী মেম্বাৰ বা 120 জনী মেম্বাৰ নাহে তো এটা যেটো ভিও হয় তাত ভিওৰ যেটো মাহিলি মিটিং হয় তো তাত কি হ'ব এই 10টা SHG ৰ পৰা দুজনীকৈ অৰ্থাৎ 20 জনী মহিলা আহিব ঠিক আছে আৰু তেওঁলোকে এনেকে মিটিং কৰিব আপোনালোকে দেখিবলৈ পাইছে তো এই যে 20 জনী থাকিব এই 20 জনীক যেটো কোৱা হয় ইসি কমিটি বুলি কোৱা হয় এই যিখন কমিটি থাকে ঠিক আছে এক্সিকিউটিভ কমিটি আৰু এই যে 10টা গোট মানি ললো আমি 10টা SHG আছে 10টা SHG 10 জনকৈ মেম্বাৰ আছে অৰ্থাৎ 100 জনী মেম্বাৰ আছে
তো ইয়াক কোৱা হয় জিবি কমিটি, জেনাৰেল বডি কমিটি। ঠিক আছে, এইখিনি কথা মনত ৰাখিব। তো গোটেইখিনি মেম্বাৰ্ছক, অৰ্থাৎ আমি যদি চাওঁ যে 10টা এছএইচজি 100 জনী বা 120 জনী মেম্বাৰক কি বুলি কোৱা হ'ব, জিবি বুলি কোৱা হ'ব। আৰু যে দুজনীকৈ যে প্ৰতিনিধিত্ব কৰিব ভিলেজ অৰ্গেনাইজেশ্যনত, সেই দুজনীক কি বুলি কোৱা হ'ব, অৰ্থাৎ সেই গোটেই কেইজনীক, সেই 20 জনীক কোৱা হ'ব ইচি মেম্বাৰ্ছ। ঠিক আছে, আৰু এই ইচি মেম্বাৰ্ছৰ 20 জনীৰ পৰা এই আমি যে উলিয়াইছিলোঁ 5 জনী, সেইখিনিক অবি বুলি কোৱা হ'ব। এইখিনি তেওঁলোকৰ মাজত ইলেক্টেড হয়, ৰাইট। তো ইয়াত আমাৰ কোনো ব্লকৰ ষ্টাফ বা কোনো কমিউনিটি কেডাৰ বা আন কোনো লোকে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি সেই 5 জনীক তেওঁলোকে বাছিব আৰু তেওঁলোকে ইলেক্ট হ'ব। তাৰপিছত কি হ'ব, তেওঁলোকে এজ এ অবি অৰ্থাৎ অফিচ বিয়াৰাৰ তেওঁলোকে কাম কৰিব তেওঁলোকৰ উন্নয়নৰ হকে। ঠিক আছে, তো এইখিনিতে আৰু এটা ফেক্ট আপোনালোকক কৈ যাওঁ যে আমাৰ সেল্ফ হেল্প গ্ৰুপত যিটো সিটিং পজিশ্যন হয়, সেইটো কি হয়, সেইটো হয় সেমি সাৰ্কেল, মনত ৰাখিব। ঠিক আছে, তো এনেকুৱা এটা পজিশ্যনত সেল্ফ হেল্প গ্ৰুপবিলাকে বহিব। তো ইয়াতে ধৰক এগৰাকী মেম্বাৰ, ইয়াতে এগৰাকী, তো এনেকৈ 10 গৰাকী 12 গৰাকী যিমান মেম্বাৰ থাকে এনেকৈ বহিব। আৰু যদি কোনোবা যদি কমিউনিটি কেডাৰ আমি আগলৈ পাম, সখী বাইদেউ যিবিলাক থাকে, তো তেওঁলোক যদি জীৱিকা সখী বুলি কোৱা হয় বা কমিউনিটি ৰিচোৰ্চ পাৰ্চন বুলি কোৱা হয়, তো তেওঁলোকেও গোটৰে মেম্বাৰ হয়, কিন্তু তেওঁলোকে কি হয়, ব্লকৰ অধীনত কমিউনিটি কেডাৰ হয়। তো তেওঁলোকে যাই বহিলে এই ফ্ৰণ্টত বহিব। ঠিক আছে, বা তেওঁলোকে হয়তো তেওঁলোকৰ ছাইডত ঘূৰি থাকিব। তো এনেকুৱা সেমি সাৰ্কেল পজিশ্যনত সেল্ফ হেল্প গ্ৰুপবিলাকৰ সিটিং পজিশ্যন হয়। কিন্তু ভিলেজ অৰ্গেনাইজেশ্যনত এনেকুৱা নহয়। আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো কি পজিশ্যন, ৰেক্টেংগুলাৰ পজিশ্যনত তেওঁলোকে বহিছে। তো আমি যদি চাওঁ, তো এনেকুৱা পজিশ্যনত তেওঁলোকে সিটিং কৰিব ভিলেজ অৰ্গেনাইজেশ্যনত। ঠিক আছে, তো ইয়াত কি থাকিব, অফিচ বিয়াৰৰ কেইগৰাকী থাকিব, ৰাইট। আৰু ইয়াত ইচি মেম্বাৰ্ছবিলাক থাকিব, বাকীবোৰ যিবিলাক মেম্বাৰ থাকিব ইয়াত এনেকৈ সন্মুখলৈ চাই বহিব। আপোনালোকে নিশ্চয় এই ফটোখনত দেখিবলৈ পাইছে। তো এগৰাকী বাইদেউ ইয়াতে থিয় হৈ পেলাই তেওঁ কিবা ভাষণ দি আছে ন। তো এনেকৈ তেওঁলোকৰ সিটিং পজিশ্যন হয়। CLF-তো ঠিক তেনেকুৱা এনেকুৱাই হ'ব। CLF-তো এনেকুৱাই হয়, যেটো আমি আগলৈ পাম। সো মই ভাবোঁ বহুখিনি তথ্য মই আলোচনা কৰিলোঁ। তো এইখিনি আপোনালোকে মনত ৰাখিব। ইণ্টাৰভিউত যদি সোধা হয়, আপোনালোকে নিশ্চিন্তভাৱে এইখিনি কথা ক'ব পাৰিব। সো এতিয়া এগেইন মই কৈ আছিলোঁ CLF কি হয়। সো CLF বুলি ক'লে আমি কি বুজি পাওঁ, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। তো এইটো তাৰ নেক্সট লেভেল হয়। ঠিক আছে, তো আমি যেনেকৈ যদি ৰিলেট কৰোঁ, যেনেকৈ স্কুল লগ হৈ পেলাই কি হয়, যদি আমি চাওঁ যে বহুকেইখন স্কুল যদি থাকে, তো এই স্কুলবিলাক লগ হৈ কি হয়, কলেজ হয়। ঠিক আছে, কলেজ হয়। আৰু বহুকেইখন কলেজ কাৰ আণ্ডাৰত হয়, ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। ঠিক আছে, তো এই উদাহৰণটো আমি ল'ব পাৰোঁ যে স্কুল মানে SHG লেভেল। তো SHG বিলাক লগ হৈ কি হ'ব, VO হ'ব, কলেজ লেভেল। আৰু VO বিলাক লগ হৈ কি হ'ব, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন হ'ব। ঠিক আছে, মই ভাবোঁ এইখিনি আপোনালোকে বুজি পাইছে। তো এতিয়া আমি CLF কি বুজি আছোঁ, যে CLF এটাত কি হয়, ইয়াত এটা ব্লক, সাধাৰণতে এটা ব্লকত কি হয়, 4টা মেক্সিমাম CLF থাকে। ঠিক আছে, কিছুমানত হয়তো বেছি বা কম থাকিব পাৰে। নৰ্মেলি 4টা CLF থাকে, অৰ্থাৎ 4টা ক্লাষ্টাৰ থাকে। ঠিক আছে, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। তো ইয়াত কি কৰা হয়, ধৰক এটা ব্লক আছে, এটা ব্লক, এই ব্লকটোক 4টা ভাগত ভগোৱা হয়। তো মানি ল'লোঁ এই ব্লকটোত 12টা গাঁও পঞ্চায়ত আছে। ঠিক আছে, 12খন গাঁও পঞ্চায়ত আছে। তো তেতিয়াহ'লে প্ৰতি 4খন গাঁও পঞ্চায়তক এনেকৈ ক্ষমা কৰিব, 3খনকৈ গাঁও পঞ্চায়ত, এনেকৈ 12খন গাঁও পঞ্চায়ত লগ হ'ব। তো এই 3খন পঞ্চায়তৰ অধীনত যিখিনি ভিলেজ অৰ্গেনাইজেশ্যন আছে, বা এই 3টাৰ ভিতৰত যিখিনি ভিলেজ অৰ্গেনাইজেশ্যন আছে, তো সেইবিলাক লগ হৈ এটা ক্লাষ্টাৰ হয়। ঠিক আছে, তো প্ৰতিটো এনেকৈ ক্লাষ্টাৰত কি থাকিব, তাৰ অধীনৰ যিখিনি ভিলেজ অৰ্গেনাইজেশ্যন বা আত্মসহায়ক গোট থাকিব, তো সেইখিনি সেই ক্লাষ্টাৰৰ সদস্য হ'ব। ঠিক আছে, তো আমি এনেকৈ ভাগ কৰিছিলোঁ 4টা ক্লাষ্টাৰত। তো ইয়াত থকা যিমানবোৰ VO থাকিব, ইয়াত যিমানবোৰ VO থাকিব, ইয়াত যিমানবোৰ VO থাকিব, ইয়াত যিমানবোৰ VO থাকিব, তো এই VO বিলাক লগ হৈ এটা CLF হ'ব, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন। এই VO বিলাক লগ হৈ এটা CLF হ'ব। ঠিক এনেকৈ ইয়াতো CLF হ'ব। ঠিক আছে, তো 4টা CLF থাকিব। ঠিক আছে, ক'ৰবাত যদি কম গাঁও পঞ্চায়ত থাকে, তেতিয়াহ'লে 3টা হ'ব পাৰে। মই ভাবোঁ এইখিনি বুজি পালে। বাকী যিখিনি কমিটি হয়, কমিটিখিনি ছেম হয়। তো ইয়াত কি থাকিব, OB কমিটি থাকিব, অফিচ বিয়াৰাৰ, EC থাকিব। ঠিক আছে, তাৰপিছত GB থাকিব। আৰু কি হয়, এই ECৰ মাজৰ পৰা যিখিনি OB থাকে, OB বাদে আন যিখিনি থাকে, OB মানে অফিচ বিয়াৰাৰ, অফিচ বিয়াৰাৰ বাদে EC মেম্বাৰত যিখিনি থাকে, তাৰ পৰা এটা চাব কমিটিও থাকে, মনত ৰাখিব। এটা নহয়, মাল্টিপল চাব কমিটি থাকে, উপ কমিটি থাকে। তো সেইবিলাক পিছত মই আকৌ ডিটেইলছত ক'ম আপোনালোকক, নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। তাৰপিছত GB কমিটি থাকে, গোটেইখিনি মেম্বাৰ্ছক GB কমিটি বুলি কোৱা হয়। ঠিক আছে, গতিকে আমি গম পালোঁ যে এটা ব্লকত কিমানটা CLF থাকে, সাধাৰণতে 4টা CLF থাকে। ঠিক আছে, তাৰপিছত এতিয়া আমি যিখিনি কথা ক'লোঁ যে SHGত কিমান থাকে,
12 পৰা 15 মেম্বাৰ থাকে তো বেসিক্যালি 10 পৰা 20 লৈকে থাকিব পাৰে আৰু মিনিমাম 10 জনী মেম্বাৰ থাকিব পাৰে মিনিমাম 10 জনীতকৈ যদি মেম্বাৰ্স তলত গুচি যায় তেতিয়াহলে যদি 9 জনীয়া হয় সেই গোটটো এক্সিস্টিং গোট বুলি ধৰা নহব ঠিক আছে হেতু ডিজলভ হৈ যাব সো মিনিমাম 10 ৰাইট আৰু যেটো আমাৰ প্ৰিফাৰেবল 12 to 15 বুলি কোৱা হয় ঠিক একেদৰে ভিলেজ অৰ্গানাইজেচন যেটো হয় ইয়াৰ নেক্সট যেটো ষ্টেজ হয় তাত 10 ৰ পৰা 25 এসএইচজি থাকিব পাৰে আৰু তাৰ পিছত যদি আমি চাও ক্লাষ্টাৰ লেভেল ফেডাৰেচন যেটো হয় তাত মাল্টিপল ভিউ থাকিব পাৰে একেলগে ৰাইট সেই এৰিয়াত যিমান ভিউ আছে সেইখিনি গুটে সেই CLF টোৰ অধীনত আহিব আৰু সেই CLF টোত এগৰাকী প্ৰেসিডেন্ট এগৰাকী ভাইস প্ৰেসিডেন্ট সেক্ৰেটাৰী জইন্ট সেক্ৰেটাৰী ট্ৰেজাৰাৰ অৰ্থাৎ ধন ভৰালী বা কোষাধ্যক্ষ এবিলাক থাকিব পাৰে ঠিক আছে তো ইয়াতে নেক্সট এটা কোৱেশ্চনলৈকে আগবাঢ়িছো যে হাউ মেনি ডিস্ট্ৰিক্ট এণ্ড ব্লক আৰ দেয়াৰ ইন Asrlm তো Asrlmত কিমান ডিস্ট্ৰিক্ট আছে তো এটো অফিচিয়েল ডাটা আছিল কিন্তু এজ অফ নাও আমি 35 বুলি ক'ব লাগিব আৰু ব্লক হৈছে 219 ৰাইট সো হোৱাট ইজ এ ইন্টেনসিভ ব্লক অৰ ডিস্ট্ৰিক্ট তো এই যেটো টাৰ্মিনোলজি এটো বৰ্তমান ইমান প্ৰযোজ্য নহয় কাৰণ গোটেইখিনি ব্লকে বা গোটেইখিনি ডিস্ট্ৰিক্টে অসমত বৰ্তমান ইন্টেনসিভ হয় কিন্তু যেতিয়া নতুনকৈ আৰম্ভ হৈছিল তো তাত কি হৈছিল ব্লক বিলাক ইন্টেনসিভ আৰু নন ইন্টেনসিভ দুটা ভাগ আছিল ইন্টেনসিভ কাক কোৱা হয় আমি যদি চাও যে এটা ব্লকত বা এখন ডিস্ট্ৰিক্টত যদি গোটেইখিনি এনআৰএলএমৰ কম্পোনেন্ট যদি ইমপ্লিমেন্ট হয় তেতিয়াহলে তাক ইন্টেনসিভ বুলি কোৱা হয় ঠিক আছে যে মই কি কৈছো যে এনআৰএলএমৰ যিখিনি কম্পোনেন্ট থাকে লাইক আমি যদি কও মেন পাৱাৰে নহক কিয় বা যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তো গোটেইখিনি বস্তু আহে যায় ইয়াতে তো সেইখিনি যদি গোটেইখিনি থাকে তেতিয়াহলে ইন্টেনসিভ বুলি কোৱা হয় এটা ব্লক বা এখন ডিস্ট্ৰিক্টক ঠিক আছে আৰু যদি নাথাকে তেতিয়াহলে তাক নন ইন্টেনসিভ বুলি কোৱা হয় ৰাইট তো হেতু হয় বৰ্তমানটো গোটেইখিনি ইন্টেনসিভে হয় তো এটা সময় আছিল যেতিয়া নন ইন্টেনসিভৰ কনসেপ্টটো আছিল ৰাইট সো নেক্সট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো the ratio of financial support in Asrlm at center and state তো ইয়াতে Asrlm বুলি কোৱা নাই Asrlm অৰ্থাৎ সবতে কোৱা হৈছে প্ৰতিখন আমাৰ যিখিনি ষ্টেট ৰুৰাল লাইভলিহুড মিছন থাকে তাকে কোৱা হৈছে আৰু এই ৰেশিও যেটো কি হয় এটো 60:40 হয় ঠিক আছে অৰ্থাৎ সেন্ট্ৰালে 60% দিব আৰু ষ্টেটে 40% দিব ৰাইট সো এটো 60:40 ইন ষ্টেট ৰুৰাল লাইভলিহুড মিছন যেটো ফান্ড ফাইনান্সিয়াল সাপোর্ট কিন্তু আমি যদি চাও আমাৰ যিখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় বা যিখিনি হিলি এৰিয়া হয় হিলি ষ্টেট হয় বা হিমালয়ান ষ্টেট হয় তাত 90:10 ৰাইট সো ইট ইজ ভেৰি ইম্পৰ্টেন্ট সো ফাইনান্সিয়াল সাপোর্ট সেন্ট্ৰালে কৰে 60 নরমালি আৰু ষ্টেটে কৰিব 40 বাট নৰ্থ ইষ্টাৰ্ণ যদি হয় বা যদি হিলি এৰিয়া হয় হিমালয়ান ষ্টেট যদি হয় 90:10 আৰু যদি ইউটি হয় তেতিয়াহলে 100% সেন্ট্ৰালৰ পৰা ৰাইট সো কমপ্লিটলি ফ্ৰম center in case of UTs right union territory যদি হয় তো এটি নরমালি স্টেট যদি থাকে 60:40 নর্থ ইস্টার্ন স্টেট প্লাস যদি হিলি এরিয়া হয় হিলি স্টেট হয় তেতিয়াহলে 90:10 আৰু যদি ইউটি হয় তেতিয়াহলে 100% কোনে কৰিব সেন্টারে ফান্ডিং কৰিব রাইট তো মনত ৰাখিবা এইটো কথা সো নেক্সট কোৱেশ্চন হোৱাট ইজ আ ৰিভলভিং ফান্ড তো ৰিভলভিং ফান্ড ইয়াক অসমীয়াত কোৱা হয় ঘূৰ্ণীয়মান পুঁজি ৰাইট আমি যদি অসমীয়াত কওঁ ঘূৰ্ণীয়মান পুঁজি তো ঘূৰ্ণীয়মান পুঁজি কি হয় ৰিভলভিং ফান্ড এটা বিশেষ এমাউন্ট ফান্ড এটা হয় এটো 10,000 to 15,000 হ'ব পাৰে তো এই যেটো ফান্ড হয় এটা সেলফ হেল্প গ্ৰুপ যেতিয়া আৰম্ভ হয় তেতিয়া প্ৰদান কৰা হয় তো এই ৰিভলভিং ফান্ডটো বেসিক্যালি তেওঁলোকে প্ৰথমতে কি কৰিব যে নিজৰ মাজত ঘূৰি থাকিব ধৰক 10 জনী মেম্বাৰ আছে 10 জনী মেম্বাৰৰ মাজত কি হ'ব পইচাটো ঘূৰি থাকিব আৰু তেওঁলোকৰ যিখিনি আৰম্ভণি তেওঁলোকে ফাইনান্সিয়ালি লিংক হ'বলে তেওঁলোকে ফাইনান্সিয়ালি যাতে এৱেৰ হয় তেওঁলোকে জানে ফান্ড মেনেজমেন্ট যাতে জনা হয় বেংকৰ লগত যাতে সম্পৰ্ক গঢ়ি তোলে তো তাৰ বাবে তেওঁলোকক এটা ইনিশিয়াল গ্ৰান্ট দিয়া হয় হেতু 10,000 to 15,000 দিয়া হয় ঠিক আছে তো হেতু হয় ঘূৰ্ণীয়মান পুঁজি ৰিভলভিং ফান্ড ৰাইট তো আমি যদি চাও what is RF it is revolving fund NRLM provides revolving fund to self help groups and it is 10 to 15,000 as corpus to meet the members credit needs directly and as a catalytic capital for leveraging repeat bank finance right তো তাৰ পিছত চাম আমি what is CIF that is community investment fund আৰু এই ফান্ডৰ এমাউন্টটো হয় 50,000 right তো ইয়াৰ আগত মই যেটো RF ৰ কথা কলো মনত ৰাখিব এই RF বুলি ক'লে আমাৰ অসমত এতিয়া আমি 25,000 বুজি পাও বা আপোনালোক বহুতে হয়তো শুনিছে so what is the difference between 25,000 and 10 or 15,000 যদি আমি চাও তেতিয়া হলে কি হয় যদি কোনো মহিলা বা কোনো গুটে যদি আগতে যদি তেওঁলোকে SGSY বা বেলেগ আঁচনিৰ অধীনত যদি 10,000 পায় তেতিয়াহলে তেওঁলোকক এডিশনাল 15,000 এটা দিয়া হয় হেতু দিয়া হয় কনকলতা মহিলা সবলীকৰণ স্কিমৰ অধীনত ৰাইট কনকলতা মহিলা সবলীকৰণ স্কিম যেটো ক্যাম্পছ বুলি কোৱা হয়
আৰু কেম্পছৰ অধীনত আকৌ এটা 10,000 আগতে পাইছিলে আকৌ এটা 15,000 দিয়া হয় হেতু প্ৰসেস বুলি কোৱা হয় ৰাইট বা যদি কোনো পোৱা নাই আৰএফও পোৱা নাই বা আগতে পইচাও পোৱা নাই তেতিয়া হলে যদি নতুনকৈ যদি এটা এসএইচজি ৰেজিস্টাৰ্ড হয় আৰু নতুনকৈ যদি তেওঁলোকে গ্ৰেডিং কৰে তেতিয়া হলে তেওঁলোকে কিমান ফান্ড পাব ডাইৰেক্টলি 25,000 এটা এমাউন্ট পাব which is RFN আপোনাৰ ৰিভলভিং ফান্ড ৰাইট তো নেক্সট আমি আগবাঢ়িছো CIF ৰ কথা পাতি আছিলো সো CIF মানে হৈছে কমিউনিটি ইনভেষ্টমেন্ট ফান্ড আৰু এইটো কি হয় এইটো তেওঁলোকক প্ৰদান কৰা হয় আৰু ইয়াৰ অৰ্থ হৈছে সামূহিক বিনিয়োগ পুঁজি ৰাইট তো সামূহিক বিনিয়োগ পুঁজি যেটো হয় হেতু বেসিক্যালি এটা সিড ক্যাপিটাল হয় আৰু এসএইচজি দিয়া হয় কোনে দিয়া এটো আমাৰ CLF এ দিয়ে ঠিক আছে তো CLF ক কোনে দিয়ে গভর্নমেন্টে দিয়ে তো গভর্নমেন্টে ক্লাস্টার লেভেল ফেডারেশনক দিবে ক্লাস্টার লেভেল ফেডারেশনে ভিওক দিব আৰু ভিএ কাক দিব এসএইচজি দিব আৰু এসএইচজি কি কৰিব মেম্বাৰক দিব ঠিক আছে তো গভর্নমেন্টে কি কৰিব ক্লাস্টার লেভেল ফেডারেশনত অ্যাকর্ডিং টু ৰিকুয়াৰমেন্টস এই পইচাখিনি দিব তো তাৰ পিছত সেই ফান্ডখিনি ভিওক দিয়া হয় ভিও তেওঁলোকৰ যিমান সেলফ হেল্প গ্ৰুপ থাকিব হেবিলাকক দিব আৰু সেলফ হেল্প গ্ৰুপে সেই অ্যাকর্ডিংলি মেম্বাৰছক দিব আৰু এই যেটো ফান্ড হয় এটো এটা সেম ওয়ে ইয়াত উলটাকৈ ঘুৰি আহিব ফান্ডটো ঠিক আছে এটা মিনিমাম ইন্টাৰেষ্টত ঘুৰি আহিব আকৌ মেম্বাৰৰ পৰা এসএইচজিৰ পৰা ভিও লৈকে ভিওৰ পৰা CLF আৰু CLF ৰ এটো এটা পুঁজি হয় ঠিক আছে আৰু CLF এ ব্লকৰ লগত বাইন্ড হয় ৰাইট তো CLF is responsible to the block for this fund only right so এখিনি মই ভাবু ক্লিয়াৰ হৈছে তো তাৰ পিছত যদি চাও what is vulnerability reduction fund ইয়াক কোৱা হয় দুৰ্যোগ প্ৰশমন পুঁজি তো আমি দেখিবলৈ পাব বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন মহামাৰীয়ে কেতিয়াবা কি কৰে বিভিন্ন যেখিনি আমাৰ থুনুকা ফ্যামিলি থাকে বা যেখিনি থুনুকা লোক থাকে তেওঁলোকক ধ্বংস কৰি দিয়ে বানপানীয়ে হওক নাইবা তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে তো সেই ক্ষেত্ৰত যাতে সেই বিশেষ মেম্বাৰ্স বা সেই বিশেষ গোটটোক যাতে সহায় কৰিব পৰাকৈ এটা বিশেষ ফ্যামিলিক যদি সহায় কৰিব পৰাকৈ কিবা ফান্ড দিব পাৰে সেইটো হৈছে VRF ভালনাৰেবিলিটি ৰিডাকশন ফান্ড অৰ্থাৎ হৈছে দুৰ্যোগ প্ৰশমন পুঁজি আৰু এটো কি হয় বিভিন্ন ইয়াৰ যেটো এমাউন্ট আছে এটো বেলেগ বেলেগ হয় এটো ডিপেন্ড কৰিব যে লোকগৰাকী বিকলাঙ্গ হয় নে কি ক্যাটাগৰীৰ হয় তেওঁলোকে SC ST OBC তো সেই অনুযায়ী প্ৰতিগৰাকী মহিলাৰ বিপৰীতে বিভিন্ন ধৰণৰ সাহায্য দিয়া হয় ঠিক আছে আৰু এই যেটো পইচা হয় এটো ভিও লেভেলত ভিলেজ অৰ্গানাইজেশনক দিয়া হয় আৰু ভিলেজ অৰ্গানাইজেশনে SHG বা মেম্বাৰছক প্ৰদান কৰিব ঠিক আছে right so NRLM provide vulnerability reduction fund that is VRF to SHG federations at village level to address vulnerabilities like flood security health security etc and to meet the needs of the vulnerable persons in the village right so I think I am clear to you মই ভাবু যে আপোনালোকে এখিনি বুজি পাইছে so next it is very important আপোনালোকক ইন্টাৰভিউত খুদিব পাৰে যে what is পঞ্চসূত্ৰ আৰু এই পঞ্চসূত্ৰটো SHG obey কৰিব লাগে তেওঁলোকে এটো পালন কৰিব লাগে right আৰু ইয়াৰ পিছত এটা দশসূত্ৰ আছে right তো পঞ্চসূত্ৰত পাঁচটা প্ৰধান সূত্ৰ বা ৰুল আছে আৰু দশসূত্ৰত এডিশনালি আৰু পাঁচটা আছে তাক একেলগে দশসূত্ৰ বুলি কোৱা হয় so what are those পঞ্চসূত্ৰ আমি যদি চাও the first thing is regular meeting বা weekly meeting right so self help গ্ৰুপত আগত কি আছিল আগৰ কনসেপ্টটো আছিল যে monthly meeting কৰা আছিল তো এতিয়া কি হয় ৰেগুলাৰ মিটিং হ'ব হেতু উইকলি হ'ব এভৰি 7 ডেজৰ মূৰত সপ্তাহত সেকেন্ড যেটো ৰুল হয় ৰেগুলাৰ সেভিং ঠিক আছে থাৰ্ড যেটো হয় ৰেগুলাৰ ইন্টাৰলেন্ডিং তেওঁলোকৰ মাজত কি হ'ব নিজৰ মাজত ঋণ প্ৰদান ৰাইট ইন্টাৰলেন্ডিং নিজৰ মাজত আত্ম ঋণ প্ৰদান ৰাইট তো তাৰ পিছত কি হ'ব ৰেগুলাৰ ৰিপেমেন্ট আৰু ঋণ প্ৰদান অকল নহয় সেই যেখিনি ঋণ প্ৰদান কৰিব সেইখিনি যাতে পৰিশোধো সময়মতে হয় ৰেগুলাৰলি হয় আৰু তাৰ পিছত শেষটো হৈছে আপ টু ডেট বুকস অফ ৰেকৰ্ড অৰ্থাৎ তেওঁলোকৰ যেখিনি বহি কিতাপ হয় তেওঁলোকৰ যেখিনি সামগ্ৰী হয় সেইখিনি যাতে আপ টু ডেট হয় বা সেইখিনি যাতে সাফ চিকুণ হয় ৰাইট তো পঞ্চসূত্ৰটো কেনেকৈ মনত ৰাখিব আপোনালোকে যদি ইন্টাৰভিউ এপিয়াৰ হয় মই গ্যাৰান্টি দিব পাৰো কোনোবাক নহলে কোনোবাক এটো কথা খুদিব ঠিক আছে পেনেলত আপোনালোকক কোনোবা নহলে কোনোবাই আপোনালোকক এটো খুদিব যে ডু ইউ নো পঞ্চসূত্ৰ অফ SRLM বা অফ SHG তো তেতিয়া হলে মনত ৰাখিব যে এটা গুটে কি কৰিব লাগে পঞ্চসূত্ৰ পালন কৰিব লাগে তেওঁলোকৰ গুটটো সাৰ্ভাইভ কৰিবলৈ হলে আৰু তাৰ কাৰণে এই পাঁচটা সূত্ৰ আছে সেই পাঁচটা সূত্ৰ কি যে ৰেগুলাৰ বা উইকলি মিটিং তো মিটিং কৰিবই লাগিব উইকলি ঠিক আছে তো অকল মিটিং কৰিলে জানো হ'ব নহব তো মিটিং কৰাৰ পিছত কি কৰিব লাগিব তেওঁলোকে সেভিং কৰিব লাগিব সঞ্চয় কৰিব লাগিব তো ডেফিনেটলি সেকেন্ডলি ইজ সঞ্চয় ৰাইট তো অকল সঞ্চয় কৰি থাকিলেটো নহব সঞ্চয়টো ফাইনান্স বিলাকেও কৰে প্ৰাইভেট ফাইনান্স বিলাকেও সঞ্চয় কৰে ন তো সঞ্চয় বাহিৰে কি কৰিব লাগিব তেওঁলোকে ৰেগুলাৰ ইন্টাৰলেন্ডিং কৰিব লাগিব অৰ্থাৎ তেওঁলোকে সময় সময় নিজৰ মাজত ঋণ প্ৰদান কৰিব লাগিব ঠিক আছে যাতে ঋণ এতিয়া যদি কোনোবাই কয় ঋণ যদি নালাগে কোনে ল'ব
ঋণ নালাগে নহয়, ঋণ লাগিব যদি কাৰ্যকলাপ এক্টিভিটি যদি কৰে তেতিয়াহ'লে ঋণ লাগিব, ৰাইট। চ' তেওঁলোকে নিজৰ মাজত ঋণ দিব লাগিব বা ঋণ ল'ব লাগিব, ৰাইট। আৰু ঋণ দিলেই নহ'ব, ঋণটো কি হ'ব লাগিব, পৰিশোধ হ'ব লাগিব সময় সময়। চ' ডেট ইজ ৰেগুলাৰ ৰিপেমেণ্ট। দেন আপ টু ডেট বুকছ অফ ৰেকৰ্ড, তেওঁলোকৰ যিখিনি যাৱতীয় নথি পত্ৰ আছে সেইখিনি যাতে সময়মতে আপ টু ডেট হৈ থাকে। তো সেই পাঁচটাই হৈছে পঞ্চসূত্ৰ, ৰাইট। চ' মই ভাবোঁ এইখিনি ক্লিয়াৰ আপোনালোকৰ। এতিয়া আগবাঢ়িছোঁ দশসূত্ৰলৈকে। চ' সেই যিটো পঞ্চসূত্ৰ আছিলে পাঁচটা, তাৰ লগত আকৌ পাঁচটা সূত্ৰ লগ লগাই দশসূত্ৰ কৰা হৈছে। আৰু সেই দশসূত্ৰটো কি, যে সেই পাঁচটা সূত্ৰৰ পাছত 6 নম্বৰটো হৈছে ফুড নিউট্ৰিশ্যন হেল্থ এণ্ড হাইজিন, অৰ্থাৎ খাদ্য, ঠিক আছে, খাদ্য পৰিপুষ্টি, স্বাস্থ্য, হাইজিন, অনাময়, ঠিক আছে। তো এইখিনি হয় 6 নম্বৰ সূত্ৰ। 7 নম্বৰটো হৈছে এডুকেশ্যন, শিক্ষা। 8 নম্বৰটো হৈছে এক্টিভ পাৰ্টিচিপেশ্যন ইন PRI, অৰ্থাৎ যিখিনি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন, অৰ্থাৎ গাঁও পঞ্চায়ত বা আঞ্চলিক পঞ্চায়ত, তো তেওঁলোকে যাতে তাত তেওঁলোকে পাৰ্টিচিপেট কৰে, তাত যাতে অংশগ্ৰহণ কৰে, ৰাইট। তো সেইটো কোৱা হৈছে এক্টিভ পাৰ্টিচিপেশ্যন ইন PRI। তাৰপিছত 9 নম্বৰতে হৈছে গভৰ্ণমেণ্ট এণ্টাৰটেইনমেণ্ট, অৰ্থাৎ যিখিনি আমাৰ সামাজিক বা আমাৰ যিখিনি চৰকাৰী সা সুবিধা আছে, তো সেইখিনিৰ বিষয়ে যাতে তেওঁলোকে অৱগত হয়, ৰাইট। তো আজিকালিতো বহুত অৱগত হৈছে, কিন্তু এটা সময় আছিলে যেতিয়া আমাৰ মহিলাসকলে গমেই নাপাইছিলে যে কিছুমান আঁচনি আছে, কিছুমান আঁচনি এক্সিষ্ট কৰে, তো তেওঁলোকৰ সেই এৱাৰনেছটো নাছিলে, ঠিক আছে। তো তেওঁলোকে SHGৰ মাধ্যমেৰে সেইটো বৰ্তমান গম পায়, ছেল্ফ হেল্প গ্ৰুপৰ মাধ্যমেৰে। তো সেইকাৰণে ইয়াতে এই সূত্ৰত দিয়া হৈছে যে গভৰ্ণমেণ্ট এণ্টাৰটেইনমেণ্ট যিখিনি আছে, গভৰ্ণমেণ্টৰ যিখিনি সুবিধা আছে, যিখিনি আঁচনি আছে, তো সেইখিনিৰ বাবে যাতে তেওঁলোকে অৱগত হয়। তাৰপিছত ছাষ্টেইনেবল লাইভলিহুড। এতিয়া ছাষ্টেইনেবল লাইভলিহুড কি হয়, তো আপোনালোকক এইবিলাক কিন্তু ইণ্টাৰভিউত সুধি দিব পাৰে। চ' হোৱাট ইজ ছাষ্টেইনেবল লাইভলিহুড? তো ছাষ্টেইনেবল লাইভলিহুডক যদি আমি অসমীয়াত কওঁ তেতিয়াহ'লে বহনক্ষম জীৱিকা। অৰ্থাৎ বহনক্ষম জীৱিকা কাক কম, যে এটা জীৱিকা, যিটো জীৱিকা ক্ষণস্থায়ী নহয়, যে আজি আৰম্ভ কৰিছোঁ এমাহ পিছত শেষ, সেনেকুৱা নহয়। কি কৰিলে যে এখন দোকান দিলে, এই দোকানখন কি 1 মাহ বা 2 মাহ চলিলে, তাৰপিছত নোহোৱা হৈ গ'ল, ঠিক আছে। তো সেইটো নহয়। ছাষ্টেইনেবল লাইভলিহুড মানে হৈছে বহনক্ষম জীৱিকা, অৰ্থাৎ সেই জীৱিকাটো আজি বা কালিয়ে নহয়, সেইটো যাতে দীৰ্ঘস্থায়ী হয়, ঠিক আছে, যাতে লাষ্টিং হয়, তাৰ দীৰ্ঘস্থায়ী যদি হয়, ঠিক আছে। তো তাক কোৱা হয় ছাষ্টেইনেবল লাইভলিহুড। আৰু এইটো এটা আমাৰ দশসূত্ৰৰে অংশ হয়, শেষৰটো সূত্ৰ, যিটো এটা গোটেই পালন কৰিব লাগে, ৰাইট। চ' আই থিংক আই এম ক্লিয়াৰ টু ইউ, আপোনালোকে গোটেইখিনি বুজি পাইছে। চ' এতিয়া অলৰেডি আমি আলোচনা কৰিছিলোঁ কানকলতা মহিলা সবলীকৰণ স্কিম যিটো হয়, তো তাৰ অধীনত কি কৰা হয়, 25,000 ইনিচিয়েল গ্ৰেণ্ট দিয়া হয়। কানকলতা মহিলা সবলীকৰণ যোজনা বা ইয়াত স্কিম বুলি কোৱা হয়, ডেট ইজ ৱাই এইটো কামছ বুলি কোৱা হয়, কামছ, ৰাইট। তো নিউলি ফৰ্ম যিখিনি ছেল্ফ হেল্প গ্ৰুপ থাকে তেওঁলোকক 25,000 অভাৰঅল এটা দিয়া হয়। যদি কোনোবাই আগতে 10,000 পায় তেতিয়াহ'লে 15,000 দিয়া হয়, যদি আগত 15 পায় তেতিয়াহ'লে 10 দিয়া হয়, যদি আগত একো নাপায় তেতিয়াহ'লে ডাইৰেক্টলি 25 দিয়া হয়, ৰাইট। আই থিংক আপোনালোকে বুজি পাইছে, ৰাইট। চ' হোৱাট ইজ CBO? নেক্সট, কমিউনিটি বেছড অৰ্গেনাইজেশ্যন। CBO মানে হৈছে কমিউনিটি বেছড অৰ্গেনাইজেশ্যন। আৰু CBO কি হ'ব পাৰে, এটা VO CBO হ'ব পাৰে, এটা ছেল্ফ হেল্প গ্ৰুপ CBO হ'ব পাৰে, এটা CLF CBO হ'ব পাৰে। তো এইখিনি কথা মনত ৰাখিব। CBO মানে হৈছে কমিউনিটি বেছড অৰ্গেনাইজেশ্যন। তো আমাৰ যিখিনি NRLM যদি উইথ ৰেচপেক্ট টু NRLM কওঁ তেতিয়াহ'লে এটা SHG CBO হয়, VO CBO হয়, CLFO CBO হয়, ৰাইট। তো নেক্সট, প্ৰডিউচাৰ গ্ৰুপ কি হয় আপোনালোক সুধিব পাৰে। বিশেষ এখন গাঁও বা এটা এলেকাত যদি এটা প্ৰধান অবজেক্টিভ লৈ যদি তেওঁলোকে কাম কৰে, তো সেইখিনি গোটৰ মহিলাক, সেইখিনি যদি SHG মেম্বাৰ্ছক যদি লগ কৰি পেলাই এটা গ্ৰুপ বনাই দিয়া হয়, তাক কোৱা হ'ব প্ৰডিউচাৰ গ্ৰুপ, ৰাইট। তো প্ৰডিউচাৰ গ্ৰুপ বেচিকেলি কি হয়, তো তেওঁলোকৰ যিখিনি ফেচিলিটিছ লাইক তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত হওক, মাৰ্কেটিঙৰ ক্ষেত্ৰত যাতে সুবিধা হয়, তো তাৰ বাবে যিখিনি ছেম ৱৰ্কিং পিপল আছে, ছেম ৱৰ্কিং উইমেন আছে, তেওঁলোকক যদি একলগ কৰি দিয়া হয়। এতিয়া মানি ল'লোঁ আমি এখন গাঁৱত ডেইৰীৰ লগত জড়িত মানুহো আছে, তাৰপিছত ফাৰ্মিঙৰ লগত জড়িতও আছে, ঠিক আছে, তাৰপিছত উইভিঙৰ লগত জড়িতও আছে, বোৱা কটা। তো এতিয়া এওঁলোকে ছেগ্ৰিগেট হৈ আছে ন। যদি আমি কি কৰোঁ, গোটেই ডেইৰীৰ কাম কৰা লোকসকলক এটা গোট বনাই দিওঁ, যদি অকল ফাৰ্মিঙৰখিনিক আৰু এটা বনাই দিওঁ, আৰু উইভিং যিখিনি হয় বোৱা কটা কৰাখিনিক যদি এটা বনাই দিওঁ, বা ফুড প্ৰচেছিঙৰখিনিক এটা বনাই দিওঁ, ঠিক আছে। তো তেতিয়াহ'লে কি হ'ব, সেইবিলাক এটা এটা প্ৰডিউচাৰ গ্ৰুপ হ'ব। আৰু সেই ক্ষেত্ৰত কি হ'ব, তেওঁলোকৰ মাৰ্কেট লিংকেজ সুবিধা হ'ব, তেওঁলোকক এক্সেচিবিলিটি যিটো হয় লাইভলিহুড এণ্ড মাৰ্কেটিঙৰ ক্ষেত্ৰত তেওঁলোকৰ যদি এক্সেচিবিলিটি হয়, তেওঁলোকক সহজতে বিচাৰি পোৱা যাব। তেওঁলোকৰ প্ৰডাকশ্যন, এতিয়া যদি কোনোবা এগৰাকী বাইদেৱে, মানি ল'লোঁ ফাৰ্মিং, যে কোনোবা এগৰাকী বাইদেৱে কি কৰিছে 5 কেজি আলু তেওঁ উৎপাদন কৰিছে, তো সেই 5 কেজিৰ ভেলু ইমান নাথাকে।
যদি ঠিক একেদৰে 100 জনী মহিলা যদি 5 কেজি কৈ আলু উৎপাদন কৰে তেতিয়া হলে কিমান হ'ব 500 কেজি তো সেই 500 কেজিটো কি হ'ব কোনো এটা বিশেষ এন্টাৰপ্ৰাইজে হেতু ক্ৰয় কৰিব সুবিধা পাব ঠিক আছে তো এই লিংকেজটো সুবিধা হয় মাৰ্কেট লিংকেজ ঠিক আছে সেইটো সুবিধা হয় তো ইয়াত কি কৰা হয় হ্যান্ড হোল্ডিং সাপোৰ্ট দিয়া হয় আৰু তেওঁলোকক বিভিন্ন ক্ষেত্ৰত তেওঁলোকক ক্যাপাসিটি বিল্ডিং অৰ্থাৎ তেওঁলোকৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৰাইট so it is basically a producer group next what is pip কি হয় so pip meaning হয় participatory identification of poor so এই pip টো কি হয় এই pip ৰ জৰিয়তে আমাৰ যিখিনি কমিউনিটি পুৱাৰ হয় তো সেইখিনি আইডেন্টিফাই কৰা হয় যিখিনি ভালনাৰেবল হয় তো Asrlm ৰ মূল অবজেক্টিভ কি হয় বা Enrol ৰ যে পুৰেষ্ট অফ দা পুৰ যিখিনি আছে পুৰেষ্ট অফ দা পুৰ ৰাইট তো এনেকুৱা নহয় দুখীয়া অকল নহয় যে দুখীয়াৰ ভিতৰত আকৌ যিখিনি আটাইতকৈ দুখীয়া আছে পুৰেষ্ট অফ দা পুৰ খিনি আমি আমাৰ এইখিনি হৈছে টাৰ্গেটেড গ্ৰুপ তো এওঁলোকক যাতে পুৰেষ্ট অফ দা পুৰৰ পৰা আমি বিপিএল ৰ পৰা যাতে আমি এপিএল লৈকে নিব পাৰো তো সেইখিনি হয় টাৰ্গেট সো পিআইপি কি হয় পিআইপি জৰিয়তে আইডেন্টিফিকেশন কৰা হয় যিখিনি আমাৰ কমিউনিটি বা যিখিনি আমাৰ হাউসহোল্ড কি হয় ভালনাৰেবল হয় যিখিনি থুনুকা হয় খুব দুৰ্বল হয় তো তেওঁলোকক আইডেন্টিফাই কৰা হয় আমাৰ ওভাৰঅল পপুলেশনৰ মাজৰ পৰা ৰাইট সো মই ভাবো এখিনি বুজি পাইছে আপোনালোকে সো এগেইন খুদা হৈছে লাইভলিহুডৰ ডেফিনেশন আপোনালোকক ইন্টাৰভিউত সুধিব পাৰে সো লাইভলিহুডৰ ডেফিনেশন কি হয় যদি আমি চাও কিতাবী ডেফিনেশন যদি চাও এ পাৰ্সনস লাইভলিহুড ৰেফাৰ্স টু देयर means of securing the basic necessities of life যে খাদ্য কাপোৰ আৰু বাসস্থান আমাৰ এগৰাকী ব্যক্তিয়ে তেওঁ যি ব্যৱসায় বা যি উপাৰ্জনৰ মাধ্যমেৰে কৰিব পাৰে তাকে লাইভলিহুড বুলি কোৱা হয় তেখেতৰ ন সো লাইভলিহুড ইজ ডিফাইন্ড এজ এ সেট অফ এক্টিভিটিজ এসেনশিয়াল টু এভৰিডে লাইফ that are conducted over one's lifespan সো এইবিলাক হৈছে কিতাবী ডেফিনেশন বাট আমি যদি ক'ব যাও যে লাইভলিহুড কাক কোৱা হয় এগৰাকী ব্যক্তিৰ জীৱিকা ৰাইট সো এগৰাকী ব্যক্তিয়ে যি মাধ্যমেৰে যি কাৰ্যকলাপৰ মাধ্যমেৰে তেখেতৰ জীৱন যাপন কৰে তেখেতে নিজক পোহপাল দিয়ে নিজৰ ফ্যামিলিক পোহপাল দিয়ে তাকে কোৱা হয় লাইভলিহুড ৰাইট সো ইমান বেছি কমপ্লিকেটেড ডেফিনেশনত যাব না লাগে আপোনালোকে যেটো বুজি পায় হেতু ক'ব ইন্টাৰভিউ ৰাইট তো তাৰ পিছত মনত ৰাখিব লাইভলিহুড বুলি ক'লে এনেকুৱা নহয় যে কোনোবা লোকে অকল গো পালন কৰিছে বা কোনোবা গাহৰি পালন কৰিছে বা কোনোবাই চাকৰি কৰিছে এনেকুৱা নহয় লাইভলিহুড বুলি ক'লে গোটেই যিখিনি লোক খাইবই যে আছে গোটেইখিনিকে বুজাব পাৰৰ কিন্তু আমাৰ এই মিশনটোৰ লাইভলিহুডটোত কি বুলি কোৱা হৈছে পুৰেষ্ট অফ দা পুৰকে টাৰ্গেট কৰি লোৱা হৈছে এতিয়া যদি আমি কওঁ যে মুকেশ আম্বানীৰ লাইভলিহুড কি হয় ঠিক আছে তো তেখেত কি হয় তেখেত এগৰাকী ইন্ডাষ্ট্ৰিয়েলিষ্ট হয় তেখেত টেকনলজি বা ইন্ডাষ্ট্ৰিৰ লগত জড়িত কাৰ্যকলাপ বেছি কৰে তো তেখেতৰ হেতু লাইভলিহুড হয় ঠিক একেদৰে এগৰাকী আমি যদি কওঁ কাপোৰ সিলাই কৰা লোক ঠিক আছে এগৰাকী দৰ্জি তেখেতৰ জীৱিকা কি হয় তেখেতৰ জীৱিকা হয় কাপোৰ সিলাই কৰা তো এনেকুৱা নহয় যে লাইভলিহুডৰ ডেফিনেশন তেওঁৰ কাৰণে বেলেগ এখেতৰ কাৰণে বেলেগ হয় ঠিক আছে সো লাইভলিহুড সবৰে কাৰণে একে হয় ডেফিনেশন কিন্তু আমাৰ ন্যাশনাল ৰুৰাল লাইভলিহুড মিশনৰ লাইভলিহুডৰ মিনিং কি হয় যে আমাৰ পুৰ লোকসকলৰ যেটো লাইভলিহুড হেতু বুজোৱা হয় ঠিক আছে যিখিনি পুৰেষ্ট অফ দা পুৰ হয় তো তেওঁলোকক কি দৰে আমি তেওঁলোকৰ লাইভলিহুড প্ৰমোশন কৰিব পাৰো তেওঁলোকৰ লাইভলিহুড এনহেন্স কৰিব পাৰো বা আমি কিদৰে পভাৰ্টি ইৰাডিকেট কৰিব পাৰো ৰাইট সো देयर इज अ ডিফাৰেন্স বিটুইন ইৰাডিকেশন এন্ড ৰিডাকশন ৰাইট সো ৰিডাকশন বুলি ক'লে কি কোৱা হ'ব যে কোনো এটা বস্তু ডিক্ৰিজ কৰা বাট ইৰাডিকেশন মানে কোনো এটা বস্তু নাশ আমাৰ বেসিক্যালি এনআৰএলএমৰ মেইন অবজেক্টিভ কি হয় ইৰাডিকেশন অফ পভাৰ্টি ৰাইট সো নেক্সট আমি আগবাঢ়িছো টু ৰিচিভ দা ৰিভলভিং ফান্ড দা এসএইচজি শুড বি অফ মিনিমাম যে কোৱা হৈছে ৰিভলভিং ফান্ড পাবলৈ হলে যেটো গুড হয় সেলফ হেল্প গ্ৰুপ হয় হেতু মিনিমাম কিমান দিনিয়া হ'ব লাগিব কিমান সময় হ'ব লাগিব 3 to 6 মান্থ ওল্ড হ'ব লাগে নরমালি রাইট তো 3 পৰা 6 মাহ যদি হয় সেই গুডটো তেখেত সকলে তেতিয়া ৰিভলভিং ফান্ড যেটো হয় তো সেইটো পোৱাৰ বাবে যোগ্য হৈ যায় ৰাইট সো নেক্সট মিনিমাম মাৰ্কস ৰিকোয়াৰ্ড টু কোৱালিফাই ইন এ গ্ৰেডিং অফ এসএইচজি তো সেলফ হেল্প গ্ৰুপ বিলাকক কি কৰা হয় তেওঁলোকক গ্ৰেডিং কৰা হয় তো গ্ৰেডিং মানে কি হয় যে তেওঁলোকক এটা বিশেষ নিৰীক্ষণ কৰা হয় এটা পৰীক্ষা কৰা হয় যাৰ জৰিয়তে তেওঁলোকৰ যিখিনি বুকস অফ ৰেকৰ্ডছ তেওঁলোকৰ মাইনুটস বা তেওঁলোকৰ যিখিনি প্ৰসিডিং হয় তেওঁলোকৰ মিটিংৰ ৰেগুলাৰিটি কি হয় তেওঁলোকৰ কোৱান্টাম অফ সেভিং কেনেকুৱা হয় তো গোটেইখিনি বস্তু চোৱা হয় ৰেগুলাৰিটি এটেন্ডেন্স গোটেইখিনি চোৱাৰ পিছত আউট অফ 100 এটা স্কোৰ দিয়া হয় আৰু আউট অফ 100 তেওঁলোকে যদি 60% সিকিউৰ কৰে তো তেওঁলোক এলিজিবল হয় ফৰ ৰিভলভিং ফান্ড ৰাইট তো যেটো আমাৰ ৰিভলভিং ফান্ড থাকে তো তাক পাবলৈ মিনিমাম 60% স্কোৰ এটা সেলফ হেল্প গ্ৰুপে পাব লাগিব তো তাৰ পিছত তেওঁলোকে ৰিভলভিং ফান্ড ৰিসিভ কৰিব পাৰিব ৰাইট সো নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক ইন্টাৰভিউত সুধিব পাৰে বা ইনফ্যাক্ট ৰিটেন এক্সামিনেশনত সুধিব পাৰে যে
who is the current Union Minister of PNRD, and it is Giriraj Singh, right? Mr. Giriraj Singh is the current PNRD minister. তো ইয়াৰ আগত কোন আছিল? নৰেন্দ্ৰ সিং টোমৰ আছিল, right? ঠিক একেদৰে সেক্ৰেটাৰী কোন হয়? তেখেত হৈছে সুব্ৰমণ্যম বিজয় কুমাৰ, right? মনত ৰাখিব। আৰু যদি ষ্টেটত সোধা হয়, ষ্টেটত মিনিষ্টাৰ কোন হয়? তেখেত হৈছে ৰঞ্জিত কুমাৰ দাস, right? ৰঞ্জিত কুমাৰ দাস is the current minister of PNRD. মই ভাবো যে আপোনালোক সকলোৱে জানে, right? Next question, National Institute of Rural Development is situated at, এটো question আহিছিলে, right? বিভিন্নবাৰ আহিছিলে আৰু আহি থাকিব অনাগত দিনত। এটো অৱস্থিত হয় হায়দৰাবাদ, right? So যেটো আমাৰ NIRD হয় সেইটো অৱস্থিত হয় হায়দৰাবাদত। বহুতে নিউ দিল্লী লিখে, তো এটো ভুল নকৰিব, it is situated in Hyderabad, right? Hyderabad is in Telangana. So যেটো National Institute of Rural Development সেইটো হায়দৰাবাদত আছে, আৰু ইয়াৰ এটা কেম্পাছ আমাৰ গুৱাহাটী খানাপাৰাটো আছে, right? ঠিক একেদৰে ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট থাকে। তো ইয়াৰ ৰিসেন্টলি পোষ্ট ওলাইছে ভালেকেইটা, আপোনালোকে 498 মান পোষ্ট ওলাইছে আই থিংক। তো যেটো SIRD হয়, ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, বৰ্তমান এটো ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট SIPRD নামাকৰণ কৰা হৈছে, যেটো আগতে SIRD আছিলে। তো ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যেটো হয় সেইটো আমাৰ এটো খানাপাৰাতে অৱস্থিত হয়, ৰাইট? খানাপাৰা ইন গুৱাহাটী। Next question is, what is the full form of SHG, VO, CLF and BLF? So আপোনালোকে এই তিনিটা নিশ্চয় শুনিলে। BLF কি হয়? It is Block Level Federation, right? So এই টাৰ্মটো বহুতে হয়তো শুনা নাই বা বেছি ইউজ নহয়, কিন্তু ওভাৰঅল গোটেইকেইটা CLF যেতিয়া লগ কৰি দিয়া হয় তেতিয়াহ'লে তাক BLF বুলি কোৱা হয়, Block Level Federation বুলি কোৱা হয়, right? So SHG মানে Self Help Group, VO মানে Village Organization, CLF মানে Cluster Level Federation, আৰু BLF মানে হৈছে Block Level Federation. Next question is, how many office bearer are there in a CLF? তো এটা CLF ত কিমান গৰাকী অফিস bearer থাকিব? 5 জনী থাকিব, ঠিক আছে? অলৰেডি মই কৈছো 5 জনী থাকিব। So what is a community cadre? So community cadre কাক কোৱা হয়? Community cadre মানে হৈছে যিগৰাকী লোক বা যিসকল লোকে, যিসকল মহিলা, আমি মহিলা বুলি ক'ব লাগিব, তো যোনে কি কৰে? কোঅৰ্ডিনেট কৰে between the block and the community, right? তো community আৰু ব্লকৰ মাজত যোনে কোঅৰ্ডিনেট কৰে। সো বিভিন্ন ক্ষেত্ৰত যিখিনি সোশ্যাল মোবিলাইজেশন, অৰ্থাৎ মহিলাখিনিক তেওঁলোকে বিচাৰি আনি বা তেওঁলোকে মোবিলাইজ কৰি পেলাই গোট ফৰ্ম কৰা, ঠিক আছে? নেক্সট ইনষ্টিটিউচন বিল্ডিং, তো তেওঁলোকৰ এটা গোট গঠন কৰা বা তেওঁলোকৰ এটা ভিও গঠন কৰা, এটা CLF গঠন কৰা, সেইটো কোৱা হ'ব ইনষ্টিটিউচন বিল্ডিং, ঠিক আছে? তাৰপিছত কি হ'ব? কেপাচিটি বিল্ডিং, অৰ্থাৎ ট্ৰেইনিং বা প্ৰশিক্ষণ দিয়া। তো সেলফ হেল্প গ্ৰুপ বিলাকক কেনেকৈ বহি লিখিব লাগে, কেনেকৈ সেভিং কৰিব লাগে, কেছবুক কেনেকৈ লিখিব লাগে, ৰাইট? কেনেকৈ লোন লেজাৰ লিখিব লাগে, তো গোটেইখিনি বস্তু শিকোৱা হয়। আৰু সেইবিলাক কোনে কৰে? কমিউনিটি কেডাৰে কৰে। আৰু কমিউনিটি কেডাৰৰ ভিতৰতে মোৰ স্পেচিফিকেলি কমিউনিটি ৰিসোৰ্স পাৰ্সন বুলি কোৱা হৈছিলে আগত CRP, যাক কোৱা হয় বৰ্তমান জীৱিকা সখী, ৰাইট? জীৱিকা সখী, তো মনত ৰাখিব আপোনালোকে। তো it is the core সখী of Assam State Rural Livelihood Mission। আৰু যদি তাৰ পিছত চাও, ইয়াৰ উপৰি বিভিন্ন সখী থাকে, বিভিন্ন কমিউনিটি কেডাৰ থাকিব, যেনেকৈ কৃষি সখী, পশু সখী, বীমা সখী, বেংক সখী বা বেংক মিত্ৰ বুলি কোৱা হয়, বেংক মিত্ৰ, ঠিক আছে? তাৰ পিছত জল সখী থাকে, তেনেকুৱা কিবা কিবি থাকে। ডিজিপে সখী আছে, ডিজিপে সখী। তো এওঁলোকে কি কৰিব? এওঁলোকে বিভিন্ন ধৰণৰ ডিজিটেল ট্ৰানজেকশ্যন বিলাক কৰে সেলফ হেল্প গ্ৰুপৰ লগত, ৰাইট? কৃষি সখীৰ কাম হয় কৃষিৰ লগত জড়িত কাৰ্যকলাপ চাই, পশু সখীয়ে পশু পালনৰ লগত জড়িত, বীমা সখীয়ে ইঞ্চুৰেঞ্চৰ লগত জড়িত, আৰু বেংক মিত্ৰাই লোনৰ লগত জড়িত, ঠিক আছে? তো এইবিলাক হৈছে কেডাৰ। কেডাৰ বা আমি সখী বুলি কওঁ অসমত, তো কেডাৰ বুলি কোৱা হয় কমিউনিটি কেডাৰ, ৰাইট? কমিউনিটি কেডাৰ। তো তাৰ ভিতৰত প্ৰাইম কমিউনিটি কেডাৰ হয়, বা যিবিলাক কমিউনিটি কেডাৰক এটা জিপি এছাইন কৰা হয়, বা এটা জিপিত মাল্টিপল কমিউনিটি কেডাৰ থাকিব পাৰে, জীৱিকা সখী থাকিব পাৰে। তো তেওঁলোকক আগতে CRP বুলি কোৱা হৈছিলে, কমিউনিটি ৰিসোৰ্স পাৰ্সন, ৰাইট? এতিয়া কোৱা হয় জীৱিকা সখী। সো আই থিংক আই এম ক্লিয়াৰ টু ইউ, আপোনালোকে বুজিব পাৰিছে। সো ইয়াত ডেফিনেশ্যন দিয়া হৈছে যে A community cadre is an individual who have specially chosen, trained and organized for a particular purpose. তো তেওঁলোকক স্পেশালি কি কৰা হয়? বিচৰা হয়, তেওঁলোকক সংস্থাপন দিয়া হয়, ট্ৰেইন কৰোৱা হয়, আৰু তেওঁলোকক এটা বিশেষ পাৰ্টিকুলাৰ পাৰপাছত তেওঁলোকক ট্ৰেইন কৰোৱা হয়, ৰাইট? তো আই থিংক আপোনালোকে জানে প্ৰতিখন ভিলেজতে থাকে, বিভিন্ন গাঁও পঞ্চায়তত আপোনালোকে নিশ্চয় দেখিছে কমিউনিটি কেডাৰ বিলাকক।
So next question is first SHG was formed in which country? Already আলোচনা কৰিছো I think বাংলাদেশত ফৰ্ম হৈছিল প্ৰথম self help group, right? So what is MKSP? So MKSP, it is a component of NRLM, Mahila Kishan Sashaktikiran Pariyojana, মনত ৰাখিব. So আপোনালোকক simply abbreviation to মনত ৰাখিলে হ'ল, right? It is a sub-component of the National Rural Livelihood Mission announced by Government of Assam, Government of India, right? National Rural to আগত আহিব, National Rural Livelihood Mission or এটা কি হয় sub-component হয় MKSP, Mahila Kishan Sashaktikiran Pariyojana. তো এইখিনিতে জনাই থওঁ যে NRLM বা ASRLM ত আটাইতকৈ বেছি এব্ৰিভিয়েশ্যন পাব আপোনালোকে এনেকুৱা এব্ৰিভিয়েশ্যন বহুত পাব তো সেইবিলাক বেছি মনত ৰাখিব আপোনালোকক ইন্টাৰভিউত বা পৰীক্ষাটো ডাইৰেক্টলি সোধা হয় এব্ৰিভিয়েশ্যন বিলাক সোধা হয় ৰাইট নেক্সট PMFME আই থিংক আপোনালোকে জানে তো PMFME সেলফ হেল্প গ্ৰুপৰ লগত যথেষ্ট জড়িত হয় যে প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ ফুড প্ৰসেছিং এণ্টাৰপ্ৰাইজ তো প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ ফুড প্ৰসেছিং এণ্টাৰপ্ৰাইজ তো ইয়াৰ জৰিয়তে কি কৰা হয় যে কিছুমান সৰু সৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগ গঢ়ি তোলা হয় ৰাইট ফুড প্ৰসেছিং ইণ্ডাষ্ট্ৰি কিছুমান গঢ়ি তোলা হয় যিবিলাক আমাৰ যিখিনি ভিলেজ লেভেল বা যিখিনি আমাৰ আণ্ডাৰ ডেভেলপ বা বেকৱাৰ্ড প্লেচেছ থাকে তো তাৰ লোকেও যাতে এণ্টাৰপ্ৰাইজ যাতে খুলিব পাৰে তেওঁলোকে ষ্টাৰ্টআপ খুলিব পাৰে তো তাৰ বাবে PMFME এটা স্কিম লঞ্চ কৰিছে আই থিংক আপোনালোকে শুনিছে যে প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ ফুড প্ৰসেছিং এণ্টাৰপ্ৰাইজ ৰাইট চ' ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিব চ' হোৱাট ইজ চৰচ মেলা তো আপোনালোকে নিশ্চয় যিখিনি আপোনালোকে গুৱাহাটীৰ আশে পাশে থাকে নিশ্চয় দেখিছে চৰচ মেলা বা বিভিন্ন সময়ত বৰ্তমান কিন্তু যথেষ্ট চৰ্চিত এটা সময়ত আছিলে বহুতে আমি শুনা নাছিলোঁ তো এই যিটো চৰচ মেলা হয় ইয়াত কি হয় আমাৰ যিখিনি লোকেল আৰ্টিচিয়ান হয় যিখিনি লোকেল উদ্যোগ বা যিখিনি সেলফ হেল্প গ্ৰুপৰ প্ৰডাক্ট তো সেইখিনি কি কৰা হয় ইয়াত চেল কৰা হয় ৰাইট তো চৰচ মেলা যদি এটা আমি মিনিং চাওঁ তেতিয়াহ'লে চেল অফ আৰ্টিকলছ অফ ৰুৰেল আৰ্টিচিয়ান ছ'চাইটি তো চৰচ মানে কি হয় চেল অফ আৰ্টিকলছ অফ ৰুৰেল আৰ্টিচিয়ান ছ'চাইটি তো ইয়াত কি কৰা হয় তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ হাতে বনোৱা বস্তু লোকেলি তেওঁলোকে ডেভেলপ কৰা বস্তু খাদ্যই নহওক অথবা তেওঁলোকে এনেকুৱা ধৰণৰ শ্ব'পিচ বা বিভিন্ন বস্তু তেওঁলোকে বনায় ৰাইট আৰু সেই বিশেষ মেলা বাৰ্ষিকভাৱে হয় বিভিন্ন ঠাইত হয় ঠিক আছে বছৰত দুবাৰো হয় কেতিয়াবা তো প্ৰধানকৈ গুৱাহাটীত হয় গুৱাহাটীৰ গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত হয় আপোনালোকে নিশ্চয় জানে আমাৰ গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত প্লেগ্ৰাউণ্ডত হয় আৰু বাকী তেজপুৰত হয় বিভিন্ন ঠাইত হয় তো এই যিটো চৰচ মেলা তো ইয়াৰ বিষয়ে এইখিনি মনত ৰাখিব ইয়াত লোকেলি যিখিনি লোকেল আৰ্টিচিয়ান থাকে তেওঁলোকৰ নিজৰ হাতে বনোৱা প্ৰডাক্টবিলাক তেওঁলোকে ইয়াত বিকিব লৈ আহে ৰাইট তো নেক্সট হোৱাট ইজ SMIBCP অলৰেডি মই ভাবো আলোচনা কৰিছোঁ যে SM মানে হৈছে ছ'চিয়েল মবিলাইজেশ্যন ৰাইট অৰ্থাৎ ছ'চিয়েল মবিলাইজেশ্যন কাক কোৱা হয় যে সামাজিকভাৱে আমি যিখিনি লোক থাকে তো যিখিনি লোকে গম নাপায় কি হয় সেলফ হেল্প গ্ৰুপ বা NRLM কি হয় তেওঁলোকক কি কৰা হ'ব মবিলাইজ কৰা হ'ব তেওঁলোকক মবিলাইজ কৰা হ'ব আৰু কি কৰা হ'ব তেওঁলোকক গোট বনাই দিয়া হ'ব বা তেওঁলোকক যিখিনি সা সুবিধা আছে তাৰ বিষয়ে অৱগত কৰা হ'ব তেওঁলোকক এৱাৰনেছ প্ৰদান কৰা হ'ব এই গোটেইবিলাক হৈছে ছ'চিয়েল মবিলাইজেশ্যন IB মানে হৈছে ইনষ্টিটিউশ্যন বিল্ডিং অৰ্থাৎ IBৰ জৰিয়তে কি কৰা হয় ইনষ্টিটিউট বিল্ড কৰা হয় ভিঅ বনোৱা হয় সেলফ হেল্প গ্ৰুপ বনোৱা হয় CLF বনোৱা হয় প্ৰডিউচাৰ গ্ৰুপ বনোৱা হয় ঠিক আছে তো এনেকুৱা ধৰণৰ ইনষ্টিটিউট বিল্ড কৰা হয় ঠিক আছে ঠিক একেদৰে ভিলেজ অৰ্গেনাইজেশ্যনৰ অফিচ ছেটআপ কৰা হয় ফিজিকেল অফিচ থাকিব তাৰপিছত CLFৰ অফিচ ছেটআপ কৰা হয় তো এইবিলাক আহি যায় ইনষ্টিটিউশ্যন বিল্ডিঙত ৰাইট তো CB মানে হৈছে কেপাচিটি বিল্ডিং মানে হয় প্ৰশিক্ষণ তো কেপাচিটি বিল্ডিং কাক কোৱা হ'ব যে অৰ্থাৎ ইয়াক দক্ষতা নিৰ্মাণ কৰা বুলি আমি ক'ব পাৰিম যে এগৰাকী ব্যক্তিৰ দক্ষতাটো যাতে বা এটা গোটৰ বা এটা বিশেষ পাৰ্টিকুলাৰ ভিঅ'ৰ যিখিনি দক্ষতা সেইখিনি যাতে ইনক্ৰিজ কৰিব পৰা যায় তেওঁলোকৰ যিখিনি কেপেবিলিটি সেইখিনি যাতে বঢ়াব পৰা যায় তো সেই কেপাচিটি বিল্ডিং এক প্ৰকাৰৰ প্ৰশিক্ষণ হয় যাৰ জৰিয়তে তেওঁলোকৰ যাতে এফিচিয়েঞ্চি বঢ়াব পাৰে তাত গুৰুত্ব দিয়া হয় ৰাইট চ' আমি যিখিনি ক'লো যে ছ'চিয়েল মবিলাইজেশ্যন ইনষ্টিটিউশ্যন বিল্ডিং এণ্ড কেপাচিটি বিল্ডিং ৰাইট নেক্সট ইজ হোৱাট ইজ কনভাৰ্জেন্স চ' কনভাৰ্জেন্স শব্দটোৰ অৰ্থ হয় যে লিংকেজ ঠিক আছে তো আমাৰ NRLMৰ ক্ষেত্ৰত কনভাৰ্জেন্স কি হয় যে আমাৰ যিখিনি সেলফ হেল্প গ্ৰুপ থাকিব বা যিখিনি মেম্বাৰ থাকিব ঠিক আছে বা যিখিনি CLF ভিঅ থাকিব তো তেওঁলোকক আমাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট থাকে ঠিক আছে লাইন ডিপাৰ্টমেণ্ট বা বিভিন্ন NGO বা বিভিন্ন তেনেকুৱা নন প্ৰফিট অৰ্গেনাইজেশ্যন থাকিব নন প্ৰফিট অৰ্গেনাইজেশ্যন তো তেওঁলোকৰ লগত লিংকেজ যিটো হয় তাক কোৱা হয় কনভাৰ্জেন্স ৰাইট তো কি হয় এটা সেলফ হেল্প ইয়াত বেংকো থাকিব পাৰে ঠিক আছে সেইটো
এটা হ'ব ফাইনান্সিয়েল ক্ৰেডিট লিংকেজ বা ফাইনান্সিয়েল ইনক্লুজন হ'ব বাৰু তো এতিয়া এনআৰএলএমৰ কাম কি হয় এটা সেলফ হেল্প গ্ৰুপৰ লগতো গোটেইখিনি বস্তু নাথাকে তো তেওঁলোকক টেকনিক্যাল সাপোৰ্ট লাগিব লাইক ফাৰ্মিং যদি কোনোবাই কাম কৰে ফাৰ্মিং ৰিলেটেড তো তেওঁলোকক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হেল্প লাগিব কোনোবাই যদি ৱেভিঙৰ কৰে তেতিয়াহ'লে তেওঁলোকক হ্যান্ডলুম ডিপাৰ্টমেণ্টৰ হেল্প লাগিব কোনোবাই যদি মীন পালনৰ কাম কৰে তেওঁলোকক পিচিকালচাৰ বা মীন পালনৰ তেওঁলোকক হেল্প লাগিব ৰাইট তো এনেকুৱা ধৰণৰ যিখিনি কোঅৰ্ডিনেশ্যন হয় বিটুইন টু ডিপাৰ্টমেণ্ট ৰাইট তো আমাৰ যিখিনি এছএইচজি হয় বা মেম্বাৰ্ছ হয় বা যিখিনি গোটৰ সদস্য হয় তো তেওঁলোকে এই ক্ষেত্ৰত কনভাৰ্জেন্সৰ জৰিয়তে বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে প্ৰশিক্ষণ তথা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা সা সুবিধা বা তেনেকুৱা ধৰণৰ লাভালাভ ল'ব পাৰে তো তাকেই কোৱা হয় কনভাৰ্জেন্স ঠিক আছে কনভাৰ্জেন্স তো ইয়াত ডেফিনেশ্যন আছে দীঘলীয়া আপোনালোকে পঢ়িব পাৰে তো ৰিয়েল মিনিং সেইটোৱে হয় ডেফিনেশ্যন আপোনালোকে পঢ়িব পাৰে So next, I already told you financial inclusion or credit linkage. So there is a difference between these two terms. और बहुत ही एकै बोली भावे. So financial inclusion और credit linkage. प्रथम कथा financial inclusion की मैं बुझाई दियो. So financial inclusion माने होइसे जे এটা affordable cost যদি কোনো এটা in case of NRLM মই কৈ আছো যে কোনো এটা self help group বা কোনো এটা VO বা তেনেকুৱা CBO এটা যদি আমি তেওঁলোকক যদি আমি ফাইনান্সিয়ালি যদি ইনক্লুড কৰো অৰ্থাৎ তেওঁলোকক বেংকৰ লগত আমি লিংক কৰাই দিও বা তেওঁলোকক বিভিন্ন আমি ফাইনান্সিয়াল ইনষ্টিটিউচনৰ লগত যদি আমি লগ লগাই দিও আৰু তেওঁলোকে যাতে ফাইনান্স তেওঁলোকৰ পৰা ফান্ড গ্ৰহণ কৰিব পাৰে ঋণ গ্ৰহণ কৰিব পাৰে তাকে কোৱা হয় ফাইনান্সিয়াল ইনক্লুজন ৰাইট যেদৰে সোশ্যাল ইনক্লুজনত আমি সামাজিকভাৱে সব মানুহক লগ কৰা বা সামাজিকভাৱে সব মানুহক আমি একত্ৰীকৰণ কৰাই কোৱা হয় ফাইনান্সিয়াল ইনক্লুজন মানে হৈছে কি যে বিত্তীয়ভাৱে যাতে তেওঁলোকক একত্ৰীকৰণ কৰা হয় ঠিক আছে তেওঁলোকক যাতে ইনক্লুড কৰা হয় তো তাকে কোৱা হয় ফাইনান্সিয়াল ইনক্লুজন তো বেসিক্যালি ইয়াত লোন প্ৰদান কৰা বা বিভিন্ন পুঁজি প্ৰদান কৰা বা তেওঁলোকক বেংকৰ লগত আদান প্ৰদান কৰা তাকে কোৱা হয় ফাইনান্সিয়াল ইনক্লুজন তাৰ পিছত এটা টাৰ্ম হৈছে ক্ৰেডিট লিংকেজ সো ক্ৰেডিট লিংকেজ বেসিক্যালি স্পেসিফিক হয় ইট ইজ a part of financial inclusion is quite large তো ফাইনান্সিয়াল ইনক্লুজনৰ অকল বেংক বুলি নহয় বিভিন্ন বিত্তীয় অনুষ্ঠান বা সৰকাৰ গোটেইখিনি থাকিব পাৰে ঠিক আছে কিন্তু ক্ৰেডিট লিংকেজ কাক কোৱা হয় যে ইয়াক ঋণ ক্ৰেডিট মানে হৈছে ঋণ তো ঋণৰ ক্ষেত্ৰত যদি আমি ঋণ সংলগ্ন যদি কৰি দিও তেতিয়াহ'লে তাক কোৱা হয় ক্ৰেডিট লিংকেজ এতিয়া এটা সেলফ হেল্প গ্ৰুপক যদি বেংকৰ লগত যোগাযোগ কৰি দিয়া হয় ঠিক আছে ব্লকৰ জৰিয়তে বা ইয়াত বেংক মিত্ৰা যেটো কোৱা হয় আমাৰ কমিউনিটি কেডাৰ বেংক মিত্ৰৰ জৰিয়তে কি কৰা হয় সেলফ হেল্প গ্ৰুপটোক বেংকৰ লগত যোগাযোগ কৰি দিয়া হয় আৰু ব্লকে সুপাৰভাইজ কৰে গোটেইখিনি কাম ব্লকক কি কোৱা হয় ব্লক মিশন মেনেজমেন্ট ইউনিট বুলি কোৱা হয় তো ইয়াত বেসিক্যালি ব্লক প্ৰজেক্ট মেনেজাৰ এগৰাকী থাকে আৰু ব্লক কোঅৰ্ডিনেটৰ থাকিব তো তেওঁলোকে কি কৰিব এই ব্লকে সুপাৰভাইজ কৰিব গোটেই কামখিনি আৰু বেংক মিত্ৰৰ সহযোগত এই সেলফ হেল্প গ্ৰুপটোক এই বেংকৰ পৰা কি কৰা হয় ঋণ প্ৰদান কৰা হয় ঠিক আছে এটা মিনিমাম এমাউন্ট অফ ইন্টাৰেষ্টত ঋণ প্ৰদান কৰা হয় আৰু তাকে কোৱা হয় ক্ৰেডিট লিংকেজ ঠিক আছে তো ক্ৰেডিট লিংক কৰাই দিয়া আৰু ফাইনান্সিয়াল ইনক্লুজন মানে কি হয় ফাইনান্সিয়াল ইনক্লুজনত ক্ৰেডিট লিংকেজও হ'ব পাৰে ঠিক আছে ক্ৰেডিট লিংকেজ হ'ব পাৰে বা তেওঁলোকক যেটো তেওঁলোকৰ ট্ৰানজেকশন কৰা বা তেওঁলোকক যদি কিবা ফান্ড প্ৰদান কৰা হয় যে কেতিয়াবা এমএলএ ফান্ড পায় কিছুমানে বা কিছুমানে গভৰ্ণমেণ্ট ফান্ড পায় কিছুমান ৰাইট তো যিখিনি ক্ষেত্ৰত তেওঁলোকক টকা পইচা বা বিত্তীয় ক্ষেত্ৰত তেওঁলোকক যদি একত্ৰীকৰণ কৰা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব ফাইনান্সিয়াল ইনক্লুজন ৰাইট আৰু ক্ৰেডিট লিংকেজ কি হয় সিম্পলি ঋণ প্ৰদান কৰা বা ঋণৰ লগত সংলগ্ন কৰা ৰাইট সো আই থিংক আই এম ক্লিয়াৰ টু ইউ আৰু ঋণ কিয় লাগে আসলতে ঋণ শব্দটো সদায় নেগেটিভ বুজায় আমি যদি লোন বুলি শুনো তেতিয়াহ'লে আমাক পজিটিভ লাগে যে লোন কিন্তু ঋণ বুলি ক'লে আমি ধাৰ বুলি বুজি পাওঁ বাট হোৱাই ইট ইজ ইম্পৰ্টেণ্ট যে আমি যেতিয়া কিবা এটা কাম কৰিবলৈ মন মেলো তেতিয়া হয়তো আমাৰ ওচৰত ফান্ড নাথাকিব পাৰে আমাৰ ওচৰত টকা নাথাকিব পাৰে যদি আমি টকা নথকা এক্সকিউজ লৈ থাকো তেতিয়াহ'লে কেতিয়াও কাম কৰিব পৰা নাযাব তো ঋণ দ্যাট ইজ হোৱাই আমাৰ সেলফ হেল্প গ্ৰুপ বিলাকৰটো সেভিং ইমান নহয় তেওঁলোকে 10 টকা 20 টকা সেভিং কৰে সো দ্যাট ইজ হোৱাই তেওঁলোকক কি কৰা হয় তেওঁলোকক ক্ৰেডিট লিংক কৰাই দিয়া হয় সো দ্যাট তেওঁলোকে সেই ক্ৰেডিটৰ জৰিয়তে তেওঁলোকে এটা বাল্ক অফ এমাউন্ট যাতে তেওঁলোকে একেলগে পায় আৰু সেই এমাউন্ট ইউটিলাইজ কৰি যাতে তেওঁলোকে ইনকাম জেনাৰেট কৰিব পাৰে আৰু সেই ইনকামৰ মাধ্যমেৰে তেওঁলোকে ঋণটো পৰিশোধ কৰিব পাৰিব আৰু তেওঁলোকে তাৰ মাজৰ পৰা হোৱা লাভখিনিৰে তেওঁলোকে নিজৰ জীৱিকা পালন কৰিব পাৰিব সো দ্যাট ইজ হোৱাই ক্ৰেডিট লিংকেজ ইজ এ ইম্পৰ্টেন্ট পাৰ্ট অফ লাইভলিহুড সো ক্ৰেডিট লিংকেজ উইদাউট ক্ৰেডিট লিংকেজ লাইভলিহুড ইজ নট পসিবল ৰাইট তো আপোনালোকক ইন্টাৰভিউত কেতিয়াবা এইবিলাকো সোধা হয় ঠিক আছে যে লাইভলিহুডৰ বাবে কি কি প্ৰয়োজন সো আমি লাইভলিহুড বুলি ক'লে বুজি পাওঁ যে জীৱিকা কাম কৰিব লাগিব খাব লাগিব
সো সেইটো এক্স্যাক্টলি নহয় লাইভলিহুডৰ বাবে আমাক কি লাগিব যে আমাৰ ক্যাপাসিটি বিল্ড হ'ব লাগিব প্ৰথম কথা তাৰ পিছত আমাৰ ক্ৰেডিট লিংকেজ হ'ব লাগিব ঠিক আছে ক্ৰেডিট লিংক থাকিব লাগিব আমাৰ কাৰণ আমিতো এনেকুৱা নহয় যে লাখ বুলিলে আমি কি হ'ব যে 1 লাখ টকা বা 2 লাখ টকা পটকে আমাৰ এটা গুটে পাই যাব ঠিক আছে তো সেই ক্ষেত্ৰত কি হ'ব তেওঁলোকে কোনে 1 লাখ টকা পটকে নিদিয়ে গভৰ্ণমেণ্টে যিখিনি 25000 দিব 50000 দিব তো সেইবিলাক বস্তু বেলেগ কিন্তু তেওঁলোকে যেতিয়া ইনকাম জেনাৰেটিং কাম এটা কৰিব যাব তো তেওঁলোকক হয়তো 5 লাখ টকাও লাগিব পাৰে ঠিক আছে তো সেই ক্ষেত্ৰত কি কৰিব লাগিব তেওঁলোকে ক্ৰেডিট লিংক কৰিব লাগিব আৰু এই 5 লাখৰ পৰা হয়তো তেওঁলোকে 8-10 লাখ টকালৈকে ইনকাম কৰিব পাৰিব ঠিক আছে আৰু এই বাকি যিখিনি লোনটো পৰীক্ষা কৰাৰ পাছত যিখিনি ইনকাম হ'ব তো সেইখিনি নিজৰ ইনকাম হ'ব তেওঁলোকৰ ঠিক আছে তো that is why credit linkage is very important for livelihood right so এইখিনি হৈছে কিতাবী ডেফিনেশন আপোনালোকে চাব পাৰে ফাইনান্সিয়েল ইনক্লুজন কাক কোৱা হয় তো financial inclusion means making the financial services available to everyone at affordable cost under this the services should be available for disadvantaged people and low income groups thus the main objective is to serve the basic banking services to the unreached people in the country তো মই যিখিনি কলো সেইখিনি কথা ইয়াত লিখা হৈছে so next what is full form of LNM LNM মানে কি and it is livelihood and marketing right livelihood and marketing so livelihood er logot ataitke important bostu hoise marketing etia jodi mani lolu je kono eta atmohayok gute ki korise teuluke rongala utpadon korise ba teuluke gajor utpadon korise ঠিক আছে তো সেই ক্ষেত্ৰত তেওঁলোকে উৎপাদন কৰা সামগ্ৰীখিনি যদি প্ৰপাৰ মাৰ্কেট এটা নাপায় তেওঁলোকে তেতিয়া হলে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ যথেষ্টখিনি ক্ষতি হ'ব তেওঁলোকৰ সেই মাৰ্কেটটো নাপালে তেওঁলোকে ইনকাম জেনাৰেট কৰিব নোৱাৰিব তেওঁলোকৰ সেই বস্তুখিনি যেহেতু ম্যাক্সিমাম আমি যদি দেখিবলৈ বা পেৰিছেবল প্ৰডাক্টে হয় ফাৰ্মিংৰ ক্ষেত্ৰত তো এনেকুৱাটো নহয় যে গাজৰ 2 মাহলৈকে থাকি যাব ঠিক আছে তো সেই ক্ষেত্ৰত তেওঁলোকক এটা ইনষ্টেন্টেনিয়াছ মাৰ্কেটিংৰ প্ৰয়োজন হয় আৰু যেটো মাৰ্কেটিং আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অৰ্থাৎ ASRLM তেওঁলোকক কৰাই দিয়ে কোঅৰ্ডিনেট কৰাই দিয়ে আৰু সেই মাৰ্কেটিংৰ জৰিয়তে তেওঁলোকৰ যেটো ইনফ্লো হয় তেওঁলোকৰ যেটো যেটা ৰেগুলাৰ প্ৰডাক্ট ইনফ্লো হয় আৰু তাৰ ফলত তেওঁলোকে এটা কি হয় মুনাফা লাভ কৰে ৰাইট so that is why marketing is directly proportional to livelihood so marketing jodi bhal hoy tetia hole he livelihood bhal hobo right so it is a very important factor of livelihood aru ei jetu full LNM word hoy yar abbreviation hoise livelihood and marketing so next DDU-GK বিষয় already আমি আলোচনা কৰিছিলো দিন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা আৰু যদি আমি চাও যে DDU-GK কিন্তু 2014 তে আৰম্ভ হৈছিল ৰাইট so din dayal upadhyay gramin kaushal yojana that is DDU-GK was launched by Ministry of Rural Development on 25th of September 2014 তো এটো খুদিব পাৰে তো আপোনালোকে বহুতে 11 বহাই নিদিব যে DDU-GK কিন্তু 25 সেপ্টেম্বৰ 2014 তাৰিখে আৰম্ভ হৈছে ৰাইট so what is the full form of PIA that is related to DDU-GK right আমাৰ যেটো স্কিল ডেভেলপমেন্ট যেটো স্কিম হয় DDU-GK তো ইয়াৰ লগত জড়িত হয় PIA অৰ্থাৎ প্ৰজেক্ট ইমপ্লিমেন্টিং এজেন্সি তো আমাৰ দিন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত যেখিনি প্ৰশিক্ষণ দিয়া হয় সেই প্ৰশিক্ষণখিনি গভৰ্ণমেণ্টে কি কৰে PIA কিছুমানক নিয়োগ কৰে ৰাইট সো প্ৰজেক্ট ইমপ্লিমেন্টিং এজেন্সি কিছুমান তেওঁলোকে প্ৰাইভেট লিমিটেড হয় বা প্ৰাইভেট কোম্পানী হয় তো তেওঁলোকে কি কৰে তেওঁলোকে গভৰ্ণমেণ্টৰ টেন্ডাৰ অনুযায়ী তেওঁলোকে এটা PIA সেটআপ কৰে প্ৰজেক্ট ইমপ্লিমেন্টিং এজেন্সি আৰু যত তেওঁলোকে এটা বিশেষ বা মাল্টিপল তেওঁলোকৰ ট্ৰেড থাকিব পাৰে তো তেওঁলোকৰ এনেকে এডুকেটৰছ থাকিব ট্ৰেইনাৰ থাকিব ঠিক আছে আৰু তেওঁলোকে কি কৰে ঠিক একেদৰে তেওঁলোকে ট্ৰেনিং প্ৰদান কৰে আৰু তেওঁলোকে ট্ৰেনিংৰ পিছত কি কৰিব তে লৰা ছোৱালীখিনি প্লেচমেন্টৰো বন্দবস্ত কৰাই দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা ফান্ড পাব আৰু তেওঁলোকে এই ফান্ড ইউটিলাইজ কৰি সেই লৰা ছোৱালীখিনি কি কৰিব প্ৰশিক্ষণ প্ৰদান কৰিব সংস্থাপন দিব ৰাইট so next এটা terminology due diligence কাক কোৱা হয় যে এটা project implementing agency এটা অৰ্থাৎ আমি এক ট্ৰেনিং সেন্টাৰ বুলি ক'ব পাৰো এটা project implementing agency যেতিয়া ইনিশিয়েট কৰা হয় যেতিয়া স্টাৰ্ট কৰা হয় তো তাৰ আগতে এই due diligence কৰা হয় তো এই due diligence ত আমাৰ যিখিনি স্ট্যান্ডাৰ্ড অপাৰেটিং প্ৰসিডিউৰ থাকে স্ট্যান্ডাৰ্ড অপাৰেটিং প্ৰসিডিউৰ থাকিব DDU-GK ঠিক আছে আৰু এই SOP মতে যিখিনি গাইডলাইনস তো সেই মতে এটা PIA এর গুটেইখিনি বস্তু আছে নে নাই এটা PIA যোগ্য হয় না নহয় নতুনকৈ তেওঁলোকে যদি আৰম্ভ কৰে তেতিয়া হলে তেওঁলোকে এই SOP ফলো কৰিছে নে নাই তো গুটেইখিনি কাৰুকাৰ্য গুটেইখিনি কাৰ্যকলাপ এই ডিউ ডিলিজেন্সৰ মাধ্যমেৰে চোৱা হয় আৰু তেওঁলোকক পাৰমিশন প্ৰদান কৰা হয় ৰাইট
So simply it facilitates verification of availability of minimum infrastructure before a training center is opened. So ইয়াত infrastructure বুলি কোৱা হৈছে যদি অকল infrastructure বুলিয়ে নহয় তো internal external যিখিনি বস্তু লাগে ঠিক আছে গোটেইখিনি চোৱা হয় internal external গোটেইখিনি বস্তু চোৱা হয় এটা project implementation agency আসলতে আছে নে নাই আৰু তাৰ ভিত্তিত এই due diligence ভিত্তিত কি কৰা হয় পারমিশন প্ৰদান কৰা হয় যে আপোনালোকে চেণ্টাৰটো ৰান কৰিব পাৰিব আৰু আপোনালোকে ফান্ড পাব আপোনালোকে ট্ৰেইনিং প্ৰদান কৰিব পাৰিব তো ঠিক তেওঁলোকে কি কৰিব তেওঁলোকে বিভিন্ন ব্লগ বা বিভিন্ন গাঁও পঞ্চায়তৰ পৰা ল'ৰা ছোৱালী লৈ গৈ পেলাই প্ৰশিক্ষণ প্ৰদান কৰিব ঠিক আছে সো এটোৱে বেসিক তেওঁলোকৰ কাম So what is GEM বা GEM বুলি কোৱা হয় and it is government e-marketplace right so government e-marketplace আমাৰ যিটো Flipkart Amazon হয় ঠিক একেদৰে government এটি e-marketplace আছে যত আমাৰ self help গ্ৰুপে বনোৱা product বা আমাৰ locally developed product বিলাক sell কৰিব পৰা যায় right so next এটা question maximum age of an SHG member to be তো self help গ্ৰুপৰ member হৈ থাকিবলৈ maximum age কিমান হয় হেতু 60 years হয় ঠিক আছে so 60 years লৈকে maximum age but এটো এনেকুৱা নহয় যে বহুত বেছি highly strict হয় কিছু ক্ষেত্ৰত আমি ইয়াৰ সৰু সৰু টাৰ্টিমত দেখিবলৈ পাওঁ but in general it is 60 years right so what is a model CLF তো আমি অলৰেডি CLF ৰ বিষয়ে পঢ়ি আছিলো তো model CLF কি হয় নরমালি এটা ব্লকত যদি 4টা CLF থাকে তেতিয়া হলে তাৰ এটা CLF ক model CLF বনোৱা হয় ঠিক আছে কেতিয়াবা কিছুমান দুটা হয় বাৰু তো model CLF টো কি হয় it is an advanced level of an CLF তো ইয়াত বাকিখিনি গুটেই একেই হয় বাকিকিটা CLF যেনেকুৱা হয় তেনেকুৱা হয় বাট ইয়াৰ ক্ষেত্ৰত কি হয় কিছুমান বস্তু আদৰ্শ হয় ঠিক আছে ইয়াক অসমীয়াত আদৰ্শ সংগঠন বুলি কোৱা হয় আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠন ঠিক আছে মণ্ডল পৰ্যায়ৰ সংগঠন তো CLF মানে হৈছে মণ্ডল পৰ্যায়ৰ সংগঠন মই ভাবো এটো মই কোৱা নাছিলো সাকে আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠন আৰু যত কি হয় অকমান এডভান্স লেভেলত তেওঁলোকৰ এক্টিভিটি হওক বা তেওঁলোকৰ যিখিনি জীৱিকা তেওঁলোকৰ গ্ৰুপ এক্টিভিটি তো হেবিলাক অকমান এডভান্স হয় আৰু তেওঁলোকক বেলেগ CLF বিলাকে যাতে ফলো কৰে তেওঁলোকে যাতে আদৰ্শ এটা সৃষ্টি কৰে তাৰ বাবে তেওঁলোকক আদৰ্শ CLF হিচাপে পৰিগণিত কৰা হয় ঠিক আছে so it is model CLF What is MCP? So what is the full form of MCP? And I think you are familiar to this word microcredit plan, right? So microcredit plan. What is microcredit plan? যদি আমি কও তেতিয়া হলে ক্রেডিট মানে হৈছে ঋণ বা লোন এটা এটা ঋণ বা এটা লোন লোৱাৰ আগতে তাৰ যাতে ক্ষুদ্ৰ এটা পৰিকল্পনা কৰা হয় তো তাৰ কাৰণে MCP কৰা হয় অৰ্থাৎ মাইক্রোক্রেডিট প্ল্যান সে as for example আপোনালোকে যদি ধৰি লয় তাৰক এটা SHG আছে তাত 10 জনী মেম্বাৰ আছে ঠিক আছে 10 জনী মেম্বাৰ আছে তো এই 10 জনী মেম্বাৰে মানি ললো একৰ পৰা এনেকে 10 জনী মেম্বাৰ আছে তো প্ৰতিগৰাকী মেম্বাৰে ধৰক X Y Z A B C এনেকে আছে তো প্ৰতিগৰাকী মেম্বাৰে সে আমি এপ্লাই কৰিছে এটা 2 লাখ টকাৰ লোন ঠিক আছে এটা SHG 2 লাখ টকাৰ লোন এপ্লাই কৰিছে এতিয়া এই 2 লাখ টকাটো আসলতে কি হিচাপে তেওঁলোকে ইউটিলাইজ কৰিব কোনে কিমান টকা কাক কিমান দৰকাৰ হয় বা কোনে কি এক্টিভিটি কৰিব গোটেইখিনিৰ এটা মাইক্রো প্ল্যান এটা বনোৱা হয় ঠিক আছে সে X এ বলে কি লাগো X ক তেখেতক বলে 15000 টকা লাগিব ঠিক আছে কাৰণ তেখেতৰ নিডছ হয় 30000 বাট তেওঁলোকক 15000 তেওঁৰ 15000 এৰেঞ্জ হৈছে বাকি 15000 এটা লাগিব কি কৰিব গোটাৰি কৰিব ঠিক আছে ছাগলী পালন কৰিব ঠিক আছে ঠিক একেদৰে কোনোবাই কি কৰিব ওয়েভিং কৰিব তেখেতক বলে 20000 লাগে ওয়েভিং কৰিব ঠিক আছে ওয়েভিংৰ লগত জড়িত কাৰ্যকলাপ কৰিব তো এনেকে কাক কিমান টকা লাগে তাৰ পিছত কোনে কি কাৰ্য কৰিব কি কাৰ্যকলাপ কৰিব সেই গোটেইখিনিৰ এটা মাইক্রো প্ল্যান বনোৱা হয় আৰু তাক কোৱা হয় MCP ঠিক আছে মাইক্রো ক্রেডিট প্ল্যান MCP বুলি কোৱা হয় ঠিক আছে তো এইখিনি আছিল মই ভাবো তো আপোনালোকে ভিডিওটি ভাল পালে বুলি ভাবো আৰু যিখিনি কথা মই আলোচনা কৰিলো খুব ডিটেইলছত কৰিছো আৰু যদি আপোনালোকে ভাল পায় পিছলৈকে আৰু এটা ইয়াৰ এডভান্স লেভেলৰ ভিডিও লৈ আহিম এন্ড আই থিংক এই ভিডিওটো যদি আপোনালোকে ভালকে চাইছে কথাখিনি যদি ভালকে বুজিব পাৰিছে তেতিয়া হলে মই ভাবো যে 80 to 90% কোৱেশ্চন যদি ভাইভাত আপোনালোকক সোধা হয় তো ইয়াৰ পৰা আপোনালোকে কমন পাব ঠিক আছে 80 to 90% কোৱেশ্চন আপোনালোকে ভাইভাত এই যিখিনি টপিক আলোচনা কৰিলো ইয়াৰ পৰা ডোমেইন স্পেসিফিক কোৱেশ্চন ইয়াৰ পৰা আপোনালোকে পাব right so thank you for watching the video see you on the next class thank you